অৰ্হতা শিক্ষাগত অৰ্হতাৰ দ্বাৰা চাকৰি পালে কিন্তু তেওঁলোকেও খেলুৱৈ তেওঁলোকৰ পদোন্নতি কৰাৰ ক্ষেত্ৰত যাতে চৰকাৰে এই নতুন ক্ৰীড়া নীতিত অন্তৰ্ভুক্ত কৰে সেইটো এটা ৰাখিব লাগে পদোন্নতি নহলেও তেওঁলোকক যাতে এটা ইনসেন্টিভ দিয়া হয় খেলুৱৈ হিচাপে সেইটো ব্যৱস্থা ৰাখিলে ভাল পাম অনাৰেবল মিনিষ্টাৰ সম্মানীয় অধ্যক্ষ ডাঙৰীয়া যেহেতু আমি পাৰ্টিকুলাৰলি কোনটো কথা কৈছো ক্ৰীড়াৰ পৰা মানে মেডেল পোৱাৰ পৰা বা চেম্পিয়ন হোৱাৰ পাছত চাকৰি দিয়াৰ কথা আমি স্পেচিফাই কৰিছো তেখেতে যেটো কৈছে পঢ়া শুনাৰে চাকৰি পাইছে কিন্তু লগতে খেলৰ প্ৰদৰ্শনো আছে তেওঁলোকক ইনসেন্টিভ এটো অধ্যক্ষ ডাঙৰীয়া তেখেতৰ এডভাইসটো বেয়া নহয় কিন্তু মই এটা কথা মই যদিও স্পোৰ্টছ ডিপাৰ্টমেন্ট মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উত্তৰ দিছো মই হিদিনাখন এখন সভাত উপস্থিত আছিলো আনঅফিচিয়েলি উপস্থিত আছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পোৰ্টছ ডিপাৰ্টমেন্টৰ বিষয়া কৰ্মচাৰীসকলক লৈ এখন সভা অনুষ্ঠিত কৰিছিল মই তেখেতে তাতে নিৰ্দেশ দিয়া শুনিছিলো যে আমাৰ যিখন 2018ৰ স্পোৰ্টছ নীতি হেখন মিয়াদ উকলি গৈছে নতুনকৈ এখন তেখেতে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পোৰ্টছ নীতি আনিবলৈকে ব্যৱস্থা কৰিছে আৰু মই হেখিনি শুনিছিলো একাৰণে মই সদনত ক'ব খুজু তেখেতে বিষয়াসকলক নিৰ্দেশ দিছিলে হাৰিয়ানা আৰু উৰিষ্যাৰ একে ধৰণৰ বা পাৰিলে তাতকৈ আৰু ভাল আমাৰ এনেকুৱা পলিচি স্পোৰ্টছ পলিচি আনিব লাগে আমাৰ ডিপাৰ্টমেণ্টে এই পলিচিখন বনাই আছে মই আপোনাৰ যেটো এডভাইস আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক জনাম মাননীয় মুখ্যমন্ত্ৰীৰ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ অধ্যক্ষ মহোদয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে লাভলীনা বুঢ়াগোহাঁই সীমা দাস নয়নমণি শইকীয়া যমুনা বড়ো নিযুক্তিৰ কথা কৈছে হয় নিযুক্তি দিছে ৰাজ্য চৰকাৰে আৰু এইটো এটা মাইলস্টোন হৈছে তাৰ কাৰণে আমি ৰাজ্য চৰকাৰ ক্ৰীড়া বিভাগক আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো এই একেখন মোৰ প্ৰশ্নটো হলে একেখন হাউসত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ঘোষণা কৰিছিলে নেশ্যনেল গেমছত কমনৱেলথ গেমছ এছিয়ান গেমছ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ বা অলিম্পিকত যিবিলাকে পুৰস্কৃত হয় তেওঁলোকক চাকৰি প্ৰদান কৰা হ'ব আৰু সেইমতে ডিপাৰ্টমেণ্টে ৰেকৰ্ডবিলাক বিভিন্ন এছ'চিয়েশ্যনৰ পৰা বিচাৰিছিল যিবিলাক এছ'চিয়েশ্যনৰ হেড তেওঁলোকে জানে ময়ো জানো আমি পঠিয়াইছিলোঁ গতিকে সেইটো কি অৱস্থাত আছে যদি তেওঁলোকৰো এই এটা পাৰ্চেণ্টেজ আমি এইবাৰে দিব পৰা যায় নেশ্যনেল গেমছত পদকপ্ৰাপ্ত কমনৱেলথ গেমছত পদকপ্ৰাপ্ত এছিয়ান গেমছ আৰু অলিম্পিকত যদি পদকপ্ৰাপ্ত আছে গতিকে মেইনলি আমাৰ এতিয়া বাকী আছে নেশ্যনেল গেমছত লাষ্ট গুজৰাট নেশ্যনেল গেমছত পদকপ্ৰাপ্তসকলৰ নাম তেওঁলোকে পালে বাকিটো পাইছে যিবিলাক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গোল্ড সিলভাৰ আৰু ব্ৰঞ্জ অনলি মেডেলিষ্ট বাকি নহয় তেখেতে জানিব বিচাৰিছে যিমানখিনি মই জানো মইতো কৈছো মই বহুত নাজানো যিমানখিনি জানো সম্মানীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ চাকৰি দিয়াৰ ক্ষেত্ৰত আৰু 50 লাখ টকা যে আমি খেলুৱৈসকলক দিও তেওঁলোকৰ হ'ব লাগিব ইন্টাৰনেশ্যনেল লেভেলৰ পেয়াৰ হ'ব লাগে আৰু ইন্টাৰনেশ্যনেল ইভেন্ট হ'ব লাগে বা অলিম্পিক এছিয়ান গেমছ কমনৱেলথ এনেকুৱা ধৰণৰ হ'ব লাগে নেশ্যনেল গেমছত আমি অধ্যক্ষ ডাঙৰীয়া কি কৰিছো যোৱা 2 বছৰ দেখিছো এতিয়ালৈকে যিমানে নেশ্যনেল গেমছত পদক লাভ কৰিছিল মই 90 পৰা দেখিছো 90 নে 91 পৰা দেখিছো সকলোকে স্পোৰ্টছ পেনশন দিয়াৰ ব্যৱস্থা কৰা হ'ল অসমত এতিয়া হয়তো এনেকুৱা এজন লাষ্ট অলিম্পিক লাষ্ট নেশ্যনেল গুজৰাট নেশ্যনেল গেমছৰ কথা মই নকওঁ তাৰ আগত এনেকুৱা এখন নেশ্যনেল গেমছ নাই য'ত আমাৰ অসমৰ কোনো খেলুৱে পদক পাইছিলে তেওঁলোকক পেনশন দিয়াৰ ব্যৱস্থা কৰা হৈছে মই পেনশন দিওঁতে এইখিনি সময় দেখিছিলো যে 1990ৰ 2000ৰ তেনেকুৱা আজি 30 বছৰৰ আগতে কোনোবা খেলুৱে পদক লাভ কৰিছিল কিন্তু পেনশন পোৱা নাই অন্তত সকলোকে পেনশন দিয়াৰ ব্যৱস্থা কৰিছে আৰু মাননীয় সদস্যগৰাকীয়ে যি পৰামৰ্শ দিছে সেইটো আমি স্পোৰ্টছ ডিপাৰ্টমেণ্টক নিশ্চয়কৈ জনাম ধন্যবাদ কোৱেশ্চন নম্বৰ 202 শ্ৰী পনিতৰ তালুকদাৰ এবসেন্ট তো কোৱেশ্চন নম্বৰ 203 শ্ৰী ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী আজি বিল পাছ নহব নেকি অধ্যক্ষৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয়
মই উত্তৰ পাইছোঁ মই আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক বিশেষভাৱে অনুৰোধ জনাইছোঁ আমাৰ মৰিনী ক্ৰীড়া ক্ষেত্ৰত বিশেষভাৱে পাৰদৰ্শিতা বিভিন্ন ক্ষেত্ৰত দেখাবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ অসম পুলিচ আৰু অসম পুলিচ বেটেলিয়নত প্ৰায় 22জনমান আমাৰ খেলৰ ল'ৰা ইতিমধ্যে নিযুক্তি লাভ কৰিছে এই সাফল্যটো দেখি পেলাই মই আৰু উৎসাহিত হৈছোঁ স্থানীয় বিধায়ক হিচাপে আহ্বান জনাম যে ভৱিষ্যতৰ দিনত ক্ৰীড়া ক্ষেত্ৰত মৰিনী আমাৰ ক্ৰীড়া বিশ্ববিদ্যালয় যি নিৰ্মিত অৱস্থাত আছে তাৰে এটা কেম্পাছ যিকোনো ফুটবলৰে হওক বা বিশেষভাৱে আৰ্চাৰী হওক যিকোনো এটা কেম্পাছ দিয়াৰ বিবেচনা কৰিব নেকি চৰকাৰে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীয়ে যি প্ৰস্তাৱ আগবঢ়াইছে সেইটো আমি নিশ্চয়কৈ বিবেচনা কৰিম কমলেশ্বৰ দে মাননীয় অধ্যক্ষ মহোদয় মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে ইতিমধ্যে আমি দেখা পালোঁ যে আমাৰ গভৰ্ণমেণ্টে গুণোৎসৱ পাতিছে স্বাস্থ্য উৎসৱ পাতিছে এইখিনি হেৰি কৰাৰ কাৰণে যে কেনেকুৱা কি চলি আছে বিভিন্ন ষ্টেটত আমি স্পৰ্টছৰ বাজেটখিনি চালোঁ যেনেকুৱা স্পৰ্টছৰ বাজেট আছে হয়তো আমাৰ এনেকুৱা স্পৰ্টছৰ বাজেট নাই সেইটো কাৰণে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম যে স্বাস্থ্য মেলা হ'ব আমি গুণোৎসৱ হ'ব কিন্তু এই যে গাঁৱৰ ভিতৰীয়া অঞ্চলত যিখিনি প্লেয়াৰ আছে প্ৰত্যেকে জিপি আমাৰ এটা কিবা খেল উৎসৱ এটা পাতিব লাগে আৰু এইখিনি ল'ৰাক যদি আমি উঠাই লৈ আনিব পাৰি তেনেহ'লে মই ভাবোঁ কাৰণ আমাৰ খেলটো হৈছে আমাৰ অসমৰ পৰিচয় আমাৰ জাতিৰ পৰিচয় আমাৰ জাতিৰ পৰিচয়টো ৰাখিব লাগে খেলটো আমাৰ আগবঢ়াই লৈ যাব লাগিব এইটোলৈ কোনো পলিটিক্স নাই আমি পলিটিকেল এংগুলত কোৱা নাই মই ক'লেতো সদায় পলিটিকেল হিচাপে ভাবি লয় আপোনালোকে যে পলিটিকেল এংগুলত কোৱা নাই কথাটো হৈছে কি এই কথাটো যিটো আপোনালোকক অনুৰোধ জনাইছোঁ যে কিবা এটা মেলা এটা পাতক পাতি কেনে অন্তত ল'ৰাখিনি যাতে আনিব পাৰি আনি কেনে যাতে মেইন ষ্ট্ৰীমত লৈ আনিব পাৰি তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্য কমলাক্ষ পুৰকাষ্ট ডাঙৰীয়াই বহুদিনৰ পাছত এটা ভাল পৰামৰ্শ আগবঢ়াইছে গতিকে মই আজি আমাৰ সন্মানীয় ভাস্কৰ বৰুৱা ডাঙৰীয়া কুৱেশ্যন আছে মই তাতে ডিটেইলছ ক'লোঁ হয় এতিয়া অলপ কৈ থৈ দিওঁ অধ্যক্ষ ডাঙৰীয়া যোৱা দুটা আমাৰ দুখন বাজেটত এইখন চৰকাৰে প্ৰায় 1000 কোটি টকা স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে দিছে আমাৰ জিলা সদৰত 50 কোটি টকাৰ একোটা ষ্টেডিয়াম আৰু যিখন তাৰ বাহিৰত যি ৰুৰেল কনষ্টিটুৱেঞ্চিজ আছে তাতে 12 কোটি টকাকৈ এখন এটা ষ্টেডিয়াম অধ্যক্ষ ডাঙৰীয়া এইটো নিশ্চয়কৈ উল্লেখযোগ্য ঘটনা আগতে কেতিয়াও এটা বছৰত বা দুটা বছৰত 1000 কোটি টকা স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে দিয়া নাছিলে কিয় দিয়া হৈছে অধ্যক্ষ ডাঙৰীয়া যাতে আমি খেলক আৰু আগুৱাই লৈ যাব পাৰোঁ আমি তাৰপাছত অধ্যক্ষ ডাঙৰীয়া যোৱা চৰকাৰখন যেতিয়া আমাৰ আছিলে তেতিয়াই আমি স্পৰ্টছ যেতিয়া নিয়ম কৰিছিলোঁ তাতে আমি কৈছিলোঁ যে 50 লাখ টকা দিম ইণ্টাৰনেশ্যনেল ইভেণ্টত কোনোবাই যদি মেডেল পায় আৰু আমি কি কৰিম আমি ACS বা APSৰ চাকৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম এতিয়ালৈকে 3গৰাকীয়ে পাইছে 3গৰাকীয়ে কৈছে যে আমাক APS লাগে 3গৰাকীক APSৰ চাকৰি দিয়া হৈছে 2গৰাকীক আমি এক্সাইজ ইন্সপেক্টৰ দিছোঁ কিয় দিছোঁ অধ্যক্ষ ডাঙৰীয়া এইখিনিৰ পৰা ল'ৰা ছোৱালীয়ে যাতে আৰু উৎসাহী হৈ আৰু খেলিব খোজে আজি অসমৰ পৰিৱেশটো আমি যোৱাকালি IPLৰ খেল চাইছোঁ প্ৰথমবাৰ কাৰণে IPL মেটচ হৈছে আৰু অহা পৰহিলৈ IPL মেটচ হ'ব অধ্যক্ষ ডাঙৰীয়া আমি আশা ৰাখিছোঁ এইবাৰ ৱৰ্ল্ড কাপ ক্ৰিকেট যেতিয়া ভাৰতবৰ্ষত হ'ব অসমে এখন খেল পাব নেকি অসমৰ পৰিৱেশটো ভাল হৈছে আৰু কৰিবলৈকে নিশ্চয় চিন্তা কৰিম অধ্যক্ষ ডাঙৰীয়া খেল মহোৎসৱলৈ ইতিমধ্যে আমি 30 কোটি টকা বাজেটত দিয়াৰ ব্যৱস্থা কৰিছোঁ এইবাৰ বাজেটত আমি 30 কোটি টকা খেল মহোৎসৱ পাতিম বুলি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু প্ৰতিখন গাঁৱতে এই খেল অনুষ্ঠিত কৰা হ'ব ধন্যবাদ কোৱেশ্যন নম্বৰ 204 শ্ৰী কলিলউদ্দিন মজুমদাৰ হ'ব নুহুদিলে আপুনি হৈছে সাপ্লিমেন্টারি নিদিলে ডাইরেক্ট কমলে কলে গুছি গল বহি থাকিলে চুপচাপ কই কলুহেতেন কিন্তু আপনি ডাইরেক্ট ঠিক আছে এটা খুদক আজি লাস্ট দিন ক্রিয়া নীতি আছে ক্রিয়া নীতিত 8টা বিশেষ ক্রিয়া তাত অন্তর্ভুক্ত হৈ আছে আৰ্চাৰী এথলেটিক্স বক্সিং বেডমিণ্টন ফুটবল টাইকাণ্ডো টেবল টেনিস ইয়াৰ লগতে ৱেইট লিফটিং মই মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়
পৰা জানিব বিচাৰিছোঁ এই 8টা যি ইভেণ্ট ইয়াৰ লগতে আৰু সন্নিৱিষ্ট কৰাৰ বিবেচনা কৰিব নেকি? বিশেষকৈ মই কেৰেটিৰ লগত জড়িত, সেইকাৰণে কেৰেটিটো অন্তৰ্ভুক্ত কৰাৰ বিবেচনা কৰিব নেকি? অধ্যক্ষ ডাঙৰীয়া, একচুৱেলি অলিম্পিক গেমত কি খেল অন্তৰ্ভুক্ত হ'ব আমি সিদ্ধান্ত নলওঁ, সেইটো অলিম্পিক এছ'চিয়েশ্যনে লয়। নহয় দাদা, দুৰ্গা দাই ভালকৈ জানে মোতকৈ, মই অলপ জড়িত খেলৰ লগত, গতিকে গেম কি অলিম্পিকে ল'ব তেওঁলোকে ডিচাইড কৰে। কিন্তু এটা কথা ঠিক যে আমি কেৰাটে আমাৰ কাৰণে খুব জৰুৰী, আমাৰ শাৰীৰিক গঠন বা আত্মৰক্ষাৰ কাৰণেও কেৰাটে খুব জৰুৰী। তেখেতৰ যিটো পৰামৰ্শ গ্ৰহণ কৰিবলৈকে চেষ্টা কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 204 খলিলউদ্দিন মজুমদাৰ। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্রী মহোদয়ের কাছে আমার ওটা অনুরোধ যে আমাদের বরাকবেলির মধ্যে বদরপুর ঘাটে রেলগেটের মধ্যে যেভাবে ট্রাফিক জ্যাম হয়, সেই ট্রাফিক জ্যামের মধ্যে বিশেষ করে আমাদের কাছাড় ডিস্ট্রিক্ট এবং হাইলাকান্দি করিমগঞ্জের মধ্যে মিডিল পয়েন্ট, সেই মিডিল পয়েন্টের মধ্যে মানুষ যাওয়া যে সমস্যা হয়, তার মধ্যে অ্যাম্বুলেন্স এবং জেনারেলি আমাদের স্কুলের ছাত্ররা এবং অফিস আদালত সব ধরনের সমস্যা থাকে। মাননীয় মুখ্যমন্ত্রীর কাছে এটাও দাবি যে মানুষ যদি আজকে শিলচর থেকে করিমগঞ্জ যাইতে হয়, এর মধ্যে দেখা যায় বিশেষ করে এই ট্রাফিক জ্যামের মধ্যে 2 ঘন্টা 3 ঘন্টা ম্যাক্সিমাম ট্রাফিক জ্যাম হয়, প্রত্যেক ঘন্টায় ঘন্টায় ট্রাফিক জ্যাম হয়। এটা ব্যবস্থা করে দেওয়ার জন্য কোনো মানুষ যদি গোয়ারি থেকে যাওয়ার পথে থাকে করিমগঞ্জ হাইলাকান্দি, এই গোয়ারি থেকে পৌঁছা কিন্তু সম্ভব, কিন্তু এই বদরপুর ঘাটে যে রেলের ট্রাফিক জ্যাম হয়, সেই ট্রাফিক জ্যামের মধ্যে রাত্রে এখানে থাকাও সম্ভব হয় কোনোদিন, এই পরিস্থিতি থাকে। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্রী মহোদয় কিন্তু পুরা এই ব্যবস্থা করার সাপোর্ট আছে। মাননীয় অধ্যক্ষ মহোদয়, যে বরাকের এই সমস্যা লাগে আপনারা ব্যবস্থা করে দিন। সকলোৰে সমৰ্থন আছে যেতিয়া আমি ভাল উত্তৰ দিম। অধ্যক্ষ ডাঙৰীয়া, বদৰপুৰ ঘাট ৰেল ক্ৰছিঙৰ যিটো ৰাস্তা বা স্থান সেইটো একচুৱেলি NHIDCL-ৰ APWD-য়ে নাচায়। কিন্তু এটা ভাল কথা আছে, ভাল খবৰ আছে, যদিও তেখেতলোকে এই মুহূৰ্তত ফ্লাইঅভাৰৰ পৰিকল্পনা কৰা নাই, সেই জেগাটোৰ পৰা ভিৰটো আঁতৰাই দিয়াৰ কাৰণে অলপ দূৰত বাইপাছৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছে। বাইপাছ অলৰেডি গ্ৰাণ্ট হৈ গ'ল, লেণ্ড একুইশ্যনৰ কাম প্ৰায় শেষ হোৱাৰ পথত। গতিকে যেতিয়া বাইপাছ হৈ যাব তাৰ কাৰণে সেই জেগাত আৰু ভিৰ নাথাকিবই, গতিকে অতি সোনকালে বাইপাছ। মন্ত্রী মহোদয়, ধন্যবাদ। কুৱেশ্যন নম্বৰ 205 হৈছে। আরে বাইপাছৰ কথা কৈ আৰু কি কুৱেশ্যন থাকিব? লং টাইম বাজে স্যার, কিমান বছর লাগবে বাইপাসটা যেটা হবে স্যার? আরে অভাৰব্ৰিজটা হ'লেও এটাই লাগব। এইটো মই ইতিমধ্যে কৈছোঁ সন্মানীয় সদস্যগৰাকীক, এইটো NHIDCL-এ চাই। NHIDCL-ৰ উত্তৰটো APWD-য়ে ঘপককৈ দিবই নোৱাৰে। তথাপিতো কৈছোঁ এটা বাইপাছ হওঁতেতো মিনিমাম 2-2.5 বছৰ লাগে। লেণ্ড একুইশ্যনৰ কাম সম্পূৰ্ণ হৈছে, কাম আৰম্ভ হ'ব, মোৰ মতেতো 2 বছৰ 2.5 বছৰ লাগিব। জুৱাই বদরপুর সড়ক ঘন্টা বন্ধ স্যার। ঠিক আছে স্যার, এটা বস্তু স্যার, না না স্যার, সেইটো লাইনত খুদা এনে না না কমলেশ্বৰ ডাঙৰীয়া আপোনাৰ আৰু প্ৰশ্ন আছে? না স্যার আছে, এইটো ভেরি ইম্পর্টেন্ট ফর না না ইম্পৰ্টেণ্ট তো সবেই ইম্পৰ্টেণ্ট হ'ব। থেংক ইউ। কুৱেশ্যন নম্বৰ 205 বাইপাছ দিলে না সেইটো 205 এই বাইপাছ ফ্লাইঅভাৰ নপৰাকৈ কেনেকৈ হ'ব? আমি তেখেতলোকৰ প্ৰশ্নত তেখেতলোকৰ যিটো সমস্যা আমি NHIDCL-ক আকৌ কম। হ'ব। শ্ৰী আব্দুল সোহান আলী চৰকাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। সন্মানীয় অধ্যক্ষ মহোদয়, মই ইয়াত যে কুৱেশ্যনটো ৰাখিছিলোঁ 205 নম্বৰ, তাৰ উত্তৰটো দিয়া হোৱা নাই, সময় বিচৰা হৈছে। মোৰ এতিয়া ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো হ'ল যে এইটো এনেকুৱা বস্তু নাছিলে যে ইয়াত সময় বিচাৰিব লাগে। আচলতে এইটোৰ উত্তৰ যদি এতিয়া দিলেহেঁতেন আজি বিধানসভাত জলঙাৰ মেকুৰী ওলাই পৰিলহেঁতেন। ইয়াত এনেকুৱা হৈছে যে সোণাহাট বাণিজ্য কেন্দ্ৰৰ জৰিয়তে আজি অসমৰ পৰা শিৱসাগৰ মাৰ্ঘেৰিটা দুধনৈ, আপোনাৰ দুধনৈ যোগীঘোপা বেলতলাৰ পৰা কয়লা গৈছে, কিন্তু দেখুওৱা হৈছে ঝাৰখণ্ডৰ চালান। ঝাৰখণ্ডৰ পৰা নট এ ছিংগল গাড়ী মুভ হৈ ইয়ালৈ নাহে, আৰু ইয়াৰ জৰিয়তে কোটি কোটি টকা অসম চৰকাৰে হেৰুৱাব লগা হৈছে। মোৰ প্ৰশ্নটো আছে ইয়াত যে ইয়াৰ এটা CBI CID নহ'লে কমপক্ষে হ'লেও CM ভিজিলেন্সৰ জৰিয়তে ইয়াত ইনকুৱাৰী হ'ব লাগে, আৰু
প্ৰথম প্ৰশ্ন হৈছে এইটো মোৰ আৰু দ্বিতীয় প্ৰশ্নটো হৈছে ইয়াৰ লগত জড়িত থকা যিবিলাক ফাৰ্মৰ মালিক আছে ফেক্স এণ্ড ব্যৱহাৰ কৰি ইয়াত কোটি কোটি টকা ইনকাম কৰি আছে সিহঁতৰ ওপৰত একশ্যন হ'ব লাগে কাৰণ এইবিলাক ব্যক্তিয়ে এইবিলাক ফাৰ্মৰ মালিকে মই ভাবোঁ হাৱালাৰ জৰিয়তে কোটি কোটি টকাৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহীসকলৰ লগত মিলি আছে এইকেইটা যদি ইনকুৱাৰী দিয়া নহয় আৰু বিশেষকৈ মই ইয়াত ক'ম সোনাহাট বাণিজ্য কেন্দ্ৰৰ সুপাৰিনটেণ্ডেণ্ট কাষ্টমছৰ আৰু এছিষ্টেণ্ট কমিশ্যনাৰ এই দুজন ব্যক্তিৰ একদম নিজা পৃষ্ঠপোষকতাৰ জৰিয়তে এনেকুৱা অবৈধ ইয়াত সিন্ডিকেট চলি আছে ইয়াৰ এটা সদুত্তৰ কৰিব বুলি মই সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আচলতে এই কুৱেশ্যনটো অসম চৰকাৰৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ৰিলেটেড নহয় তথাপিতো আমি উত্তৰ দিয়াৰ কাৰণে যত্ন কৰিছোঁ আপুনি চাগে উত্তৰটোত পঢ়িছে এইটো লেণ্ড কাষ্টম ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত তো অসম চৰকাৰে উত্তৰ দিবলৈ কোনো ৰাস্তাই নাই তথাপিতো আপোনালোকে যিহেতু কুৱেশ্যন আনিছে আমি তেখেতলোকক ক'লোঁ তেখেতলোকে উত্তৰো দিছে এই মুহূৰ্তলৈকে 2021 পৰা 2023 তাৰিখলৈকে 9556খন কয়লা ভৰ্তি ট্ৰাক সেই পৰ্টটোৰ পৰা বাংলাদেশলৈকে গৈছে 9000 ট্ৰাকৰ সংখ্যা আপোনালোকে যদি তেওঁলোকক এখন RTMR দিয়ে দিব আপুনি লাহে লাহে আপুনি এটা কাম কৰক যেহেতু মই আকৌ কৈছোঁ এইটো ৰিলেটেড not related to Assam Industry Department. Thank you. Even then we have given the answer. Question number 206. Nurul Huda. Honorable Minister. সন্মানীয় অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে সন্মানীয় অধ্যক্ষ মহোদয় উত্তৰটো চৰকাৰে দিছে কিন্তু উত্তৰটো সত্যৰ আধাৰত নহয় যেন লাগিছে ৰূপহী বিধানসভা সমষ্টিত 13টা চিটি ফেক্টৰী আছে বুলি কৈছে বহুত কমি গৈছে আগতে আৰু বেছি আছিলে এতিয়া কমিছে ৰূপহী সমষ্টিতে প্ৰায় কেইবা হাজাৰ মানে লোকে দুখীয়া দৰিদ্ৰ লোকে চিটি ফেক্টৰীত কাম কৰি জীৱন নিৰ্বাহ কৰি আছে ফেক্টৰীৰ সংখ্যা বহুত বেছি কিন্তু ইয়াত মাত্ৰ 13টা দিছে আৰু যেটো LGST CST আপোনাৰ IGSTৰ পৰিমাণ পায় বুলি কৈছে 121 কোটি 79,19,852 তাৰমানে বৃহৎ সংখ্যক ৰাজহ চৰকাৰে ইয়াৰ পৰা পাই আছে কিন্তু দুখৰ বিষয় হৈছে এইটোৱেই যে এই যে আমাৰ যিখিনি ক্ষুদ্ৰ ফেক্টৰী আছে সৰু সৰু ফেক্টৰী এই সৰু সৰু ফেক্টৰীৰ মালিকবিলাকে উচিত মূল্যটো নাপায় আৰু এওঁলোকে তামোল আপাৰ আসামৰ পৰা আনে আপাৰ আসামৰ পৰা তামোল খেতিয়কে সব তামোল মানে আমাৰ ৰূপহীলৈ আহে কিন্তু সেইখিনি আনোতেও মাজত বাটত কিবা অসুবিধা হয় তেওঁলোকে মাজত অলপ পইচা ভৰিব লাগে গতিকে মাজত যাতে সেই পইচাটো ভৰিব নালাগে আৰু এই সুপাৰীবিলাক বিক্ৰী কৰোঁতে বাহিৰত যেতিয়া যায় এই আপোনাৰ SGST CGST আৰু IGST এইখিনি নিয়ম মাফিক দিয়াৰ উপৰিও অনিয়মত গৈ কিছু টকা ভৰিব লাগে অতিৰিক্তভাৱে কিছু টকা ভৰিব লাগে যাৰ কাৰণে ক্ষুদ্ৰ যিসকল মানে ফেক্টৰী মালিক আছে তেওঁলোকে ফেক্টৰীবিলাক বন্ধ কৰি দিছে আৰু এই ফেক্টৰীবিলাক বন্ধ কৰাৰ কাৰণে এই দুখীয়া লোক গাঁৱৰ দুখীয়া দৰিদ্ৰ লোকসকলে যে আপোনাৰ কাম কৰি জীৱন নিৰ্বাহ কৰিছিলে সেইটোত হেংগাৰ সৃষ্টি হৈছে এই অসুবিধাটো কেনেকৈ দূৰ হ'ব তাৰ কাৰণে মই মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে তেখেতৰ সমষ্টিত 13টা নাই বেছি আছে তেতিয়াহ'লে বহুত মানুহে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত ৰেজিষ্টাৰ নকৰাকৈ ফেক্টৰী চলাই আছে যাৰ কাৰণে ৰাজহ লোকচানহে হৈ আছে গতিকে মই ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টক আহ্বান জনাম তেখেতলোকক কম মন্ত্ৰী ডাঙৰীয়া সন্মানীয় মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ কাৰ্যসূচীত ব্যস্ত থকাৰ কাৰণে থাকিব পৰা নাই মই মন্ত্ৰী ডাঙৰীয়া কম যাতে অলপ ষ্ট্ৰিক্ট হয় পাৰ্টিকুলাৰলি ইন ৰূপহী এৰিয়া যাতে আৰু মানুহে ৰেজিষ্ট্ৰেশ্যন কৰে চ' ডেট আৰু গভৰ্ণমেণ্টে GST বা IGST পায় কথাটো উত্তৰ পোৱা নাই এই মাজত যে অতিৰিক্তভাৱে পইচা ভৰিব লাগে আৰু আপাৰ আসামৰ পৰা গাড়ীবিলাক আহোঁতে যে মাজত ক'ৰবাত পইচা দিব লাগে এইখিনি অসুবিধা নাইকিয়া কেতিয়া হ'ব অনাৰেবল মিনিষ্টাৰ তেনেকুৱা আমাৰ লগত তথ্য নাই যদি কিবা থাকে আমি আপোনাৰ পৰামৰ্শটো গ্ৰহণ কৰিম ঠিক আছে ধন্যবাদ কুৱেশ্যন নম্বৰ 207 শ্ৰী ভাস্কৰ জ্যোতি বৰুৱা অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় মই প্ৰশ্নৰ উত্তৰটো মই পাইছোঁ কিন্তু মোৰ ইয়াত আৰু প্ৰশ্ন এইটোৱে আছে
যে আমি সকলোৱে জানো যে আমাৰ যিবিলাক খেলুৱৈ আমাৰ আজি ওলাই আহিছে বেছিভাগে আমাৰ গ্ৰাম্য অঞ্চলৰ পৰা ওলাইছে মই আজি বহু বছৰ ধৰি এজন ক্ৰীড়া সংগঠক হিচাপে বিগত 30-35 বছৰ মই লাগি আছোঁ তিতাবৰত কিন্তু এটা কথা মই সদায় উপলব্ধি কৰিছোঁ আৰু নিজে দেখিছোঁ যেতিয়া আমাৰ ট্ৰেক এণ্ড ফিল্ডত যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক দৌৰিবলৈ যায় কম্পিটিশ্যন আমি পাতোঁ তেতিয়া প্ৰায়বিলাকে ভৰিত দুখ পায় আৰু আমাক কমপ্লেইন কৰে যে ফিল্ডবিলাক বেয়া এতিয়া মোৰ কথাটো হৈছে যে 500 কোটি টকা দিছে এইটো এটা আমি ৱেলকাম কৰিছোঁ 1000 crore কথা কৈছে ৱেলকাম কৰিছোঁ কিন্তু মই এইটো বিচাৰোঁ যে আমি যে ইয়াত আজি নিৰ্বাচিত হৈ আহিলোঁ আমি যিবোৰ পইচা খৰচ কৰোঁ মানে ইট শুড হেভ এ লজিকেল এণ্ড আমি গছজোপা লগাইছোঁ তাত ফলটো লাগিব লাগিব কিন্তু আমি যদি ধৰক পইচাটো আমি দি থাকোঁ এইটো কণ্টিনিউৱাছলি আমি পইচা দিয়ে থাকিম কিন্তু এখন আমি ষ্টেডিয়াম নাথাকোঁ এতিয়া আমি যেতিয়া ডিফুলৈ যাওঁ আমাৰ তুলিয়াম ৰংহাং ডাঙৰীয়াক মই ধন্যবাদ দিম এনেকুৱা এখন সুন্দৰ ফিল্ড বনাই থৈছে তাত দেখিলে ভাল লাগে ডিফু চহৰখন বিৰাট ভাল লাগে ঠিক তেনেকুৱা ধৰণৰ হ'ব লাগে এতিয়া 1000 কোটি টকা দিছে 1260 কোটি টকা দি দিয়ক 10 কোটিকে এখন ষ্টেডিয়ামত দিয়ক আৰু এই ষ্টেডিয়ামবিলাক ভাল এজেঞ্চি হতুৱাই বনাওক PWD এতিয়া বিল্ডিং ডিপাৰ্টমেণ্টে বনাই আছে বনাওক আৰু অকল বনালেই নহ'ব ইয়াৰ লগতে কি কৰিব লাগে প্ৰত্যেক বছৰে তাৰ কাৰণে মেইনটেনেন্সৰ এটা পইচা প্লাছ এটা মনিটৰিং এজেঞ্চি লাগে যাতে মানে চিৰদিন যাতে সেইটো বস্তুটো চলি থাকে ফিল্ডখন ভাল হয় গতিকে মন্ত্ৰী মহোদয়ক মোৰ এইটোৱে প্ৰশ্ন যে আপোনালোকে এটা আমাৰ ল'ৰা ছোৱালীখিনি দৌৰিবৰ কাৰণে ট্ৰেক এণ্ড ফিল্ডৰ কাৰণে প্ৰত্যেকটো সমষ্টিত একোখনকৈ ফিল্ড একেবাৰে শেষ হৈ যোৱাকৈ আপোনালোকে বনাই দিব নেকি অনাৰেবল মিনিষ্টাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্য ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই এটা ভাল পৰামৰ্শ আগবঢ়াইছে ময়ো উপলব্ধি কৰোঁ অধ্যক্ষ ডাঙৰীয়া ময়ো খেলৰ লগত জড়িত অলিম্পিক এছ'চিয়েশ্যনৰ লগত জড়িত টেনিছৰ লগত জড়িত ৰেছলিঙৰ লগত জড়িত গতিকে ষ্টেডিয়ামসমূহলৈ যোৱাৰ মোৰ বহুত এক্সপিৰিয়েঞ্চ আছে আমি দেখা পাওঁ বহুত সময়ত আমাৰ ষ্টেডিয়ামসমূহ লেতেৰা হৈ থাকে মেইনটেনেন্সৰ অভাৱ মই অস্বীকাৰ নকৰোঁ সঁচা কথা তেখেতে ভাল উদাহৰণ দিছে এইটো এটা ভাল তেখেতে পৰামৰ্শ দিছে আমি মেইনটেনেন্স কৰাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা ল'ব লাগে অধ্যক্ষ ডাঙৰীয়া আমি আমাৰ মুখ্যমন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন যোজনাৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ 500খন খেলপথাৰত 20 লাখ টকা দিছিলোঁ আমাৰ যোৱা চৰকাৰ দিনত মোৰ সমষ্টিটো 2খন আছিলে 2খনৰে কাম ভালদৰে সম্পূৰ্ণ হৈছে তেখেতৰ সমষ্টিটো 2খনৰ কাম হৈছে তেখেতে অলপ যদি মই নামটো এইকাৰণে স্পেচিফিক কৈ দিম তেখেতৰ সমষ্টিত 2খন হৈছে এখন গৰাজান ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু এখন পদ্মৰাম শৰ্মা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰ তাত কাম এখনৰ কাম গৰাজানখনৰ কাম সম্পূৰ্ণ হোৱা বুলি আমাক ৰিপৰ্টত দিছে আৰু পদ্মৰাম শৰ্মাখন চলি থকা বুলি আমাক ৰিপৰ্টত কোৱা হৈছে গতিকে আমি 500খনত ইতিমধ্যে দিছোঁ আৰু আকৌ কৈছোঁ এইবাৰ কোনোদিনে নোহোৱা 50খন ষ্টেডিয়াম আমি বনাইছোঁ আৰু এইবাৰ ষ্টেডিয়ামসমূহ আৰু ভাল হ'ব এইটো আপুনি নিশ্চিন্ত থাকিব পাৰে জাগিৰোডতো এখন 12.5 কোটি টকাৰ ভৱিষ্যতে দিম পুঁজি সাপেক্ষে ভৱিষ্যতে দিম গতিকে এবাৰ PWDৰ ভালকৈ হৈছে মই কাৰণ মোৰখনত মই যিখন মোৰ সমষ্টিত হৈছে মই 2-3 বাৰ গৈছোঁ ভালদৰে কাম চলি আছে কামত কোনো কম্প্ৰমাইজ কৰা নহ'ব আৰু স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ অসমত ভাল হ'ব অধ্যক্ষ মহোদয় কুৱেশ্যন আৰু আছে সাপ্লিমেণ্টাৰী মই অধ্যক্ষ মহোদয়ৰ যোগেদি মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ এতিয়া আমাৰ মই এইটো কৈছোঁ এতিয়া স্কুল 2খনত দিছে কিন্তু সেই স্কুল 2খন হৈছে ইণ্ডিভিজুৱেল স্কুল এটা বেলেগ এখন স্কুলৰ এটা বেলেগ স্কুললৈ নাযায় গতিকে আমি ৰাজহুৱা খেলপথাৰবিলাক যদি আমি পইচাটো দিওঁ আজি স্কুলত দিয়াৰ কাৰণে এতিয়া মই গম নাপালোঁ কিন্তু ৰাজহুৱা খেলপথাৰত আমাৰ দিব লাগে যাতে সমূহীয়াকৈ প্ৰত্যেক ল'ৰা ছোৱালীবিলাকে তাত খেলিবলৈ যাব পাৰে আৰু এটা মই কথা কওঁ আমাৰ অধ্যক্ষ মহোদয়ে খুব প্ৰত্যয় হৈ তেখেতে যিটো আমাৰ যিটো স্পীকাৰ ইনিচিয়েটিভত ড্ৰাগছৰ কথা কৈছিলে মই যিহেতু তিতাবৰত এটা যোগা চেণ্টাৰ খুলিবলৈ আমি গৈ আছোঁ মই চৰকাৰৰ ফালৰ পৰা মই এটা প্ৰশ্ন কৰিব মই মোৰ বিচাৰিছোঁ যে আমাৰ প্ৰত্যেক সমষ্টিত এটাকে আপোনালোকে যোগা চেণ্টাৰ দিয়ক আৰু এই যোগা চেণ্টাৰ কৰিলে মই সেইদিনা এটা কথা কৈছিলোঁ ডিমাণ্ড এণ্ড ছাপ্লাই গতিকে ডিমাণ্ডটো কম হ'বলৈ হ'লে ড্ৰাগছ খোৱা মানুহৰ সংখ্যা কমিব লাগিব ড্ৰাগছ খোৱা মানুহৰ সংখ্যাটো কমাবলৈ হ'লে যোগা এটা বেলেগ এটা আমাৰ জাগা য'ত আমি যোগা কৰা মানুহখিনি আমি ড্ৰাগছৰ আসক্তিৰ পৰা আমি কমি যাম গতিকে মন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ যে আপোনালোকে দিয়ক আৰু দ্বিতীয়টো আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো আপুনি সেল্ফ ডিফেন্সৰ কথা কৈছে টাইকোৱাণ্ডোত আপোনালোকে চাব আমাৰ বহুত মেডেল আহিছে
গতিকেলৈ প্ৰত্যেকটো সমষ্টিত আপোনালোকে টাইকোৱাণ্ডোৰ মেট দিবৰ কাৰণে অন্ততঃ 5টা ক্লাবক আপোনালোকে টাইকোৱাণ্ডোৰ মেট আপোনালোকে দিব নেকি মোক এইটো কওক কাৰণ আপোনালোক সব উদীয়মান যুৱক এতিয়া মন্ত্ৰী হৈ আছে গতিকে আমাৰ ল'ৰা ছোৱালীখিনিক কাৰণ মোৰ ওপৰত বহুত প্ৰেছাৰ আহিছে মইতো দি থাকোঁ কিন্তু কিমান দিম সেইকাৰণে আপোনালোকে প্ৰত্যেকটো সমষ্টিত দিয়ক মই সবৰ কাৰণে কৈছোঁ 5টা ক্লাবত আপোনালোকে টাইকোৱাণ্ডোৰ মেটবিলাক আপোনালোকে দিয়ক ভাল কথা সন্মানীয় ভাস্কৰ বৰুৱাদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগাটোক কলৈকে লৈ গৈছে তাৰ কাৰণে পৃথিৱীত যোগা এতিয়া প্ৰচলিত হ'ল আৰু পপুলাৰ হ'ল আৰু সেইটো কংগ্ৰেছ দলৰ বিধায়ক এজনেও কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাক আহ্বান জনাইছে মই স্বাস্থ্য বিভাগৰ মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম অতি সোনকালে যাতে এইটো অসমত কৰিব পাৰে অধ্যক্ষ ডাঙৰীয়া মই জাগিৰোড সমষ্টিৰ দুখন খেলপথাৰৰ কথা কৈছিলোঁ সেই দুখন আমি পাব্লিক ফিল্ডে দিছিলোঁ এখন মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ ফিল্ড আৰু এখন জাগিৰ ভকতগাঁও ক্ৰীড়া সন্থাৰ ফিল্ড তেখেতৰ চিলেকশ্যনৰ সময়ত যে কিবা এটা খেলি মেলি কোনে দিলে নাজানো মই একচুৱেলি প্ৰথমে কোৱা হৈছিলে আমাক এনেকৈ কোৱা হৈছিলে পাব্লিক ফিল্ড দিবলৈ তেখেতৰ সমষ্টিত কেনেকৈ স্কুলৰ ফিল্ড হ'ল বাৰু ঠিক আছে ভৱিষ্যতে তেখেতৰ সমষ্টিত আমি এনেকৈ ৰাজহুৱা খেলপথাৰত আৰু ধনৰ আবণ্টন দিবলৈকে চেষ্টা কৰিম আৰু তেখেতে যিটো কৈছে আমাৰ টাইকোৱাণ্ডো মেট ন মই স্পৰ্টছ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম সেইটো যাতে কৰিব পাৰে নেকি ধন্যবাদ শ্ৰী জাকিৰ এজন জাকিৰ হ'ব আৰু এটা জাকিৰ ক'লেই হ'ব অধ্যক্ষ মহোদয় না এইটো এটা পইণ্ট আছে মোৰ এফালে ক'বলৈ দিয়ক এটা ক'বলৈ দিয়ক যে নিউ মেম্বাৰে কওক আগতে যোৱা বছৰ মোৰ তাত এটা চিঠি গৈছিলে মোৰ ডিচিৰ তাত মই আৰু ডিচি মিলি 12 বিঘা লেণ্ডৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু এতিয়ালৈকে গ্ৰাণ্টটো পোৱা নাই সেইটো কাৰণে মাননীয় নামটো কৈ দিয়ক কোনটো জায়গাত মন্ত্ৰী হাইলাকান্দি কনষ্টিটুৱেঞ্চি মাননীয় মহোদয়ক অনুৰোধ কৰিছোঁ এইবাৰ যেহেতু এইটো হৈ যায় অলৰেডি লেণ্ড ডনেট কৰা আছে একেবাৰতে দিয়ক ৰিপ্লাইটো আৰু জাকিৰ গোটেই অসমৰ পৰ্যায়ক্ৰমে এবাৰ ক'লোঁ মই কমলাক্ষদেৱ পুৰকাষ্টৰ কথা ক'লোঁ পৰ্যায়ক্ৰমে আমি পৰ্যায়ক্ৰমে কৰাৰ ব্যৱস্থা কৰিম সেইটো ঠিক আছে আমি লেণ্ডৰ আৰু পুঁজি আমি লেণ্ডৰ ব্যৱস্থা অলৰেডি কৰি দিলোঁ লেণ্ডৰ চিট একে কথা স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগে জাকিৰ হোসেন সিকদাৰ দে মাননীয় অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ডাঙৰীয়াৰ হৈ সংসদীয় পৰিক্ৰমা ডাঙৰীয়া বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দি আছে অসমত ইতিমধ্যে 500খন খেলপথাৰ উন্নয়নৰ কথা তেখেতসকলে কৈছে ইতিমধ্যে কামো হৈছে তো অধ্যক্ষ ডাঙৰীয়া কিছুদিন আগতে এই বিধানসভাত আপোনাৰ উদ্যোগত নিচাযুক্ত দ্ৰব্যৰ বিষয়ে ড্ৰাগছ ইত্যাদিকে ধৰি বিভিন্ন আমি কথা পাতিছিলোঁ নিচামুক্ত এখন সমাজ গঢ়াৰ কথা পাতিছিলোঁ গতিকে নিচামুক্ত এখন সমাজ গঢ়িবলৈ হ'লে যুৱ সমাজক ছাত্ৰ ছাত্ৰীসকলক আমি যদি নিচাৰ পৰা আঁতৰত ৰাখিব লাগে তাৰ অন্যতম এটা উপায় হৈছে ক্ৰীড়াৰ লগত জড়িত কৰা আৰু ক্ৰীড়াৰ লগত যেতিয়া জড়িত কৰিব যাম তেতিয়া খেলপথাৰৰ কথা আহিব 500খন খেলপথাৰ উন্নয়নৰ বাবে কাম কৰিছে তাৰ বাবে ভাল পাইছোঁ অসমত গাঁও আছে 26,000 গাঁও আছে গতিকে গ্ৰাম্য ক্ৰীড়াক উন্নয়ন কৰিব লাগিব গ্ৰাম্য ক্ৰীড়াক উন্নয়ন কৰিবলৈ হ'লে প্ৰতিটো গাঁৱত খেলপথাৰ লাগিব খেলপথাৰ অবিহনে কেতিয়াও উন্নতি নহয় গতিকে মোৰ কথা হ'ল মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম প্ৰতিখন গাঁৱত খেলপথাৰ নিৰ্মাণ কৰাৰ কাৰণে বা প্ৰতিখন গাঁৱত থকা খেলপথাৰ উন্নয়ন কৰাৰ কাৰণে বিভাগে কি ধৰণে পৰিকল্পনা কৰিছে তাৰ লগতে ক্ৰীড়া বিভাগৰ পৰা কিছুদিন আগতে সকলো সন্মানীয় বিধায়কসকলক এখন পত্ৰ দিছিল ষ্টেডিয়াম বনোৱাৰ ক্ষেত্ৰত বহু বিধায়কসকলে তাত প্ৰপ'জেল দিছিল কিন্তু দেখা যায় যে যি ধৰণে মাটি বিচৰা যায় ষ্টেডিয়ামৰ কাৰণে বহু ঠাইত মাটিৰ অভাৱৰ কাৰণে কিছু কম হোৱাৰ কাৰণে সেই ষ্টেডিয়ামবোৰৰ প্ৰপ'জেলবিলাক আগবঢ়া নাই গতিকে এই ক্ষেত্ৰত মাটিৰ পৰিমাণ কম থকা হ'লেও সেই ঠাইত ষ্টেডিয়াম সৰুকৈ ষ্টেডিয়াম হ'লেও মিনি ষ্টেডিয়াম হ'লেও বিভাগে বনাব নেকি তাৰ কথা মাননীয় মন্ত্ৰী ডাঙৰীয়া সন্মানীয় অধ্যক্ষ ডাঙৰীয়া মই কেইবাবাৰো কৈছোঁ যে আমি খেলক আৰু বহুত চিৰিয়াছলি লৈছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আগতকৈ বহুত ফাণ্ড এল'কেশ্যন দিছোঁ কিন্তু একেদিনাইতো গোটেইখিনি কৰা সম্ভৱ নহয় 26,000 গাঁও আছে হয় কিন্তু 26,000 গাঁৱত একেদিনাই খেলপথাৰ নিৰ্মাণ কৰি লোৱা সম্ভৱ নহয় কিন্তু ক্ৰীড়াটো এই মুহূৰ্তত আমাৰ প্ৰায়ৰিটি মই আকৌ এবাৰ কওঁ মই কেইদিনমানৰ আগত স্পৰ্টছ ডিপাৰ্টমেণ্টৰ সভা এখনত যেতিয়া উপস্থিত আছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডিশ্যনেল চিফ ছেক্ৰেটাৰী ডাঙৰীয়াক নিৰ্দেশ দিছিলে যে ইমিডিয়েটলি আমাৰ হাৰিয়ানা আৰু উৰিষ্যাৰ সকলোৱে কয় হাৰিয়ানা আৰু উৰিষ্যাৰ স্পৰ্টছ পলিচি এট প্ৰেজেণ্ট ইণ্ডিয়াত ভাল
তাতকৈ আৰু ভাল কৰিব পাৰোঁ নেকি তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা কৰিবলৈকে কৈছে আৰু আকৌ কৈছোঁ পৰ্যায়ক্ৰমে নিশ্চয়কৈ ক্ৰীড়াৰ ক্ষেত্ৰত আৰু চিৰিয়াছলি কাম কৰা হ'ব ধন্যবাদ কুৱেশ্যন নম্বৰ 208 অখিল গগৈৰ হৈ চিমৰঞ্জন তালুকদাৰ এটেণ্ড কৰিব স্পিকাৰ ছাৰ অনাৰেবল মিনিষ্টাৰ প্ৰশ্ন অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মাজত ৰখা কথাটো মই স্পষ্ট কৰি দিব বিচাৰিছোঁ সদস্য অখিল গগৈ আজি দিয়াৰ কোৰ্টত উপস্থিত থকাত মোক অনুৰোধ কৰিছে প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণে এইটো মোৰ প্ৰশ্ন নহয় কিন্তু তথাপি বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় কাৰণ চৰকাৰে তেওঁলোকৰ টেকনিকেলি যিটো উত্তৰ দিছে এই উত্তৰটো আৰু জনমানসত যিটো বিষয়টো চৰ্চা হৈ আছে দুইটাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে ইয়াতে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ বাধ্যবাধকতা নহা সত্ত্বেও তেওঁলোকে কিছু তদন্তৰ ব্যৱস্থা কৰিছে কিন্তু মোৰ প্ৰশ্নটো হৈছে পুলিচ কাষ্টডিত যেতিয়া আছামী এজন থাকে আৰু আছামীজনক লৈ পেলাই পুলিচে বিভিন্ন সময়ত তদন্তৰ কাৰণে ইফালে ইফালে নিশ্চয় নিব লগা হয় কিন্তু এই আছামীসকল কেনেকৈ পুলিচৰ জিম্বাৰ পৰা পলাই যায় এইটোত এটা আশ্চৰ্যৰ বিষয় আৰু তেওঁলোকৰ হাতত হেণ্ডকাপো নাথাকে যদি দুৰ্দৰ্শ আছামী হয় তেওঁলোকক নিশ্চিতভাৱে হেণ্ডকাপ লগাই দিব পাৰে যিখিনি মৃত্যু হৈছে এই যে মৃত্যু 26 জন হৈছে এই 26 জনৰ মৃত্যুটোত এনেধৰণে কনভিনচিংলি হোম ডিপাৰ্টমেণ্টে এইটো অসমৰ ৰাইজক বুজাব পৰা নাই বা চৰকাৰখনে বুজাব পৰা নাই যে তেওঁলোকক কি পৰ্যায়ত কেনেধৰণে লৈ গৈ যোৱা হৈছিল আৰু মাত্ৰ 16 জন পুলিচ বিষয়া এতিয়ালৈকে পুলিচ কৰ্মী বিষয়া বুলি কোৱা নাই কৰ্মী শাস্তিপ্ৰাপ্ত হৈছে কিছু এনকুৱাৰী চলি আছে এতিয়া মন্ত্ৰী মহোদয়ক মই জানিব বিচাৰিছোঁ মন্ত্ৰী মহোদয়ক কথাটো স্পীকাৰৰ জৰিয়তে যে এটা সময়ত আমি গুপ্ত হত্যাৰ বিৰাট বিভীষিকাময় পৰিস্থিতিৰ মুখামুখি হৈছিলোঁ আৰু সেই পৰিস্থিতি এতিয়া হাম কাটিছে কিছু পৰিমাণে এতিয়া গুপ্ত হত্যাৰ বিষয়টো নাই যিটো মুকলিভাৱে মুক্ত হত্যা এই ধৰণে যদি চলি থাকে আৰু যিমানখিনি মানুহ মৃত্যুৰ মুখত পৰিল এইটো কাৰ্যক্ৰমণিকা সদ্যহতে কিছু স্থিমিত হৈছে যদিও আমাৰ ৰাজ্যখনৰ ভালৰ কাৰণে এনেধৰণে আইন বহিৰ্ভূতভাৱে পুলিচ একশ্যন বুলি কৈছে তেওঁলোকে ভুৱা এনকাউণ্টাৰ বুলি কোৱা নাই জনমানসত কিন্তু এইটো এনকাউণ্টাৰ হিচাপে পৰিচালিত হৈ আছে এই পৰ্যায়ৰ কৰ্মকাণ্ড ৰাজ্যখনত বন্ধ কৰা হ'ব নেকি অনাৰেবল মিনিষ্টাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া মই কেইবাবাৰো এই প্ৰশ্নটোৰ উত্তৰ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ এইটো আচলতে দি মহাভাৱে ভাগৰিয়ে গৈছোঁ কিন্তু সন্মানীয় সদস্য অখিল গগৈ ডাঙৰীয়া আনিয়ে থাকে পৰহি দিনাও আনিছিলে যোৱা পৰহি আমাৰ ৰিজলিউশ্যন এটা তেখেতে আনিছিলে তাতে উত্তৰ দিছিলোঁ আজি তেখেত নাই আজি থাকিলে আৰু অলপ ভালকৈ উত্তৰ দি দিলোঁ হয় কাৰণ তেওঁৰ লগততো আপোনাৰ ইমান ভাল নহয় মোৰ কথা তেওঁৰ কাৰণে আপুনি ইমান কিয় কষ্টৰ সন্মুখীন হয় গতিকে মই ইমান ভালকৈ উত্তৰটো নিদিওঁ ৰিকুৱেষ্ট এটা কৰিছে মই প্ৰশ্নটো জাষ্ট সন্মুখলৈকে আনিছোঁ ইমান ভাল সম্পৰ্ক নহয় মই জানো গতিকে আছে ৰুলছত মই ব্যক্তিগত কথাহে কৈছোঁ মই ৰুলছৰ কথা আজি উপায় অনাৰেবল মেম্বাৰ নাই মই ব্যক্তিগত কথাটোহে কৈছোঁ গতিকে অধ্যক্ষ ডাঙৰীয়া মই আকৌ কৈছোঁ যে কোনো এজন ব্যক্তি এনকাউণ্টাৰত নিহত হোৱা নাই বাৰে বাৰে অসম পুলিচৰ মানুহখিনিক কিয় আমি কঠোৰ সমালোচনা কৰোঁ অসম পুলিচৰ মানুহখিনিক আমি কিয় বেয়াকৈ মনত আঘাত দিওঁ মোৰ সেইটো কথাতে কষ্ট লাগে সেই অসম পুলিচৰ এজন যদি পুলিচ আমাৰ PSO আমি গভৰ্ণমেণ্টে উইথড্ৰ কৰি দিওঁ আমি কিন্তু বহুত বেয়া পাই যাওঁ একে অসম পুলিচ অধ্যক্ষ ডাঙৰীয়া একেকেইটাই মানুহ একেকেইটাই নিয়ম আমি যদি কোনোবা এজন বিধায়কৰ ঘৰৰ পৰা এটা উইথড্ৰ কৰি দিওঁ তেওঁতো হুলস্থুল লগাই দিয়ে মই এজেল কৈছোঁ মই বিৰোধী বুলি কোৱা নাই দেই সকলোৱে কৈছোঁ আৰু একেকেইজন পুলিচকে আমি সদায় কাঠগড়াত থিয় কৰাই থাকোঁ এতিয়া পুলিচে যদি মৃত্যুৰ মুখৰ পৰা বাচিবলৈ কোনোবা দুৰ্বৃত্তক কোনোবা বেয়া মানুহক যদি মাৰিব লগা হৈছে তেতিয়া পুলিচেতো মাৰিব লাগিব অসম পুলিচ মেনুৱেলত লেখা আছে যে পুলিচৰ পৰা নিজৰ জীৱন বচাবলৈ পুলিচে যিকোনো কাম কৰিব পাৰে নিজৰ জীৱন বচাবলৈ কৈছোঁ দেই পুলিচে এনেই মাৰিব নোৱাৰে মানুহ আৰু এটাও কতো মানুহ নিৰীহ মানুহক পুলিচে মাৰা নাই যোৱা সময়খিনিত যদি কোনোবা মৰিছে পুলিচৰ হাতত যদি কোনোবা মৃত্যুমুখত পৰিছে পুলিচক আঘাত কৰিবলৈ যোৱাৰ কাৰণে পুলিচক মাৰিবলৈ যোৱাৰ কাৰণে আৰু পুলিচে আত্মৰক্ষাৰ কাৰণে যদি কাৰোবাক মাৰিছে তেওঁলোক কিন্তু দুৰ্ধৰ্ষ অপৰাধী এতিয়া আমাৰ বিধানসভাখনত দুৰ্ধৰ্ষ অপৰাধীক আমি সমৰ্থন কৰি দিওঁ এইখন বিধানসভাতে আমি আলোচনা কৰোঁ যে ড্ৰাগছ বন্ধ হ'ব লাগে আৰু ড্ৰাগছ বেপাৰীক যদি আমি ক'ৰবাত নিজৰ জীৱন বচাবলৈ গৈ পুলিচে মাৰিব লগা হৈছে তেতিয়া সেই পুলিচকে আমি কাঠগড়াত থিয় কৰাইছোঁ সন্মানীয় অধ্যক্ষ মহোদয় এই বিষয়ে এই গোটেই ঘটনাটোৰ বিষয়ে
মহম্মদ ইয়াছিন জুৱাদ্দাৰ নামৰ এজন আবেদনকাৰীয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত কেছ নং PIL 862021 মতে 171টা পুলিচ সেকশনৰ লগত জড়িত কেছৰ ক্ষেত্ৰত ভুৱা এনকাউণ্টাৰ বুলি দাবী কৰি PIL দাখিল কৰিছিল। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আদালতে যোৱা 27/1/2023 আদেশ মৰ্মে এই PIL খাৰিজ কৰে। এই কথাটো অধ্যক্ষ ডাঙৰীয়া সিম্পল। আমি বহু ক্ষেত্ৰত কওঁ যে আমাৰ হাইকোৰ্টে মোক কথা কৈছে, হাইকোৰ্টে আমাৰ চৰকাৰৰ এগেইনষ্টত কথা কৈছে, বহুতেতো আমাৰ এই বিধানসভাত কয়। আমাৰ এই ইয়াছিন জুৱাদ্দাৰ নামৰ ব্যক্তিজনে, আৰিফ মহম্মদ ইয়াছিন জুৱাদ্দাৰ নামৰ ব্যক্তিজনে PIL আনিছিল। এই গোটেই ঘটনাটো যিমানবাৰ এছেম্বলিত উপস্থাপন হ'ল আমি বাৰে বাৰে খণ্ডন কৰি আছোঁ, আপোনালোকেতো মানি নলয়। গতিকে মই কৈছোঁ এই উত্তৰটো দি মই ভাগৰি গৈছোঁ, সুধি সুধি আপোনালোক ভাগৰি পৰা নাই। গতিকে কোনোবা এজন ব্যক্তি ক'ত গুচি গ'ল, হাইকোৰ্টত গুচি গ'ল, হাইকোৰ্টতো এই PILখন খাৰিজ হ'ল, হাইকোৰ্টতো এই PILখন খাৰিজ হ'ল। কিন্তু তাৰপাছত আকৌ ক'ৰবাত কিয় আপোনালোকে কেতিয়াবা এইটো কয় অসমত ডকাইতি ঘটনা বৃদ্ধি হৈছে, অসমত অপহৰণৰ ঘটনা বৃদ্ধি হৈছে, অসমত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি হৈছে। অধ্যক্ষ ডাঙৰীয়া, এই যদি ক'ৰবাত এই 26জন মানুহৰ যে মৃত্যু ঘটিছে অধ্যক্ষ ডাঙৰীয়া পুলিচৰ গুলিত, তাকো পুলিচৰ গুলিত নহয়, পুলিচে বাচিবলৈ গুলিয়াব লগা হৈছে, পুলিচে বাচিবলৈ গুলিয়াব লগা হৈছে। এই 26জনেৰে যদি আপোনালোকে ইতিহাসখন চাই তেওঁলোক কোনোবা নহয় কোনোবা একোজন দুৰ্ধৰ্ষ অপৰাধী। এইখন বিধানসভাত দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে মাত মাতো নে ছাপোৰ্টত মাতো, সেইটো এটা চিন্তনীয় বিষয়। গতিকে অধ্যক্ষ ডাঙৰীয়া মই আৰু অলপ বেছিকৈ সন্মানীয় সদস্যগৰাকী থাকিলে Honorable LOP. Please, 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 Honorable LOP. Honorable LOP. মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ উত্তৰটো দিয়াৰ বাবে। কিন্তু মহোদয়, এটা কথাত চৰকাৰে আৰু লক্ষ্য দিলে ভাল পাম, এনেকুৱা ঘটনা নহ'বলৈ যদি আৰক্ষীক আৰু ভাল ট্ৰেইনিং দিব পাৰে। কাৰণ দেখা যায় 5-6জন মানুহে লৈ যায়, তেওঁলোকক হেণ্ডকাফত লৈ যায়, কেতিয়াবা প্লেচ অফ অকাৰেঞ্চলৈ নি থাকোঁতে হয় বেছিভাগ ক্ষেত্ৰত। সেই গতিকে এনেকুৱা ঘটনা যাতে নহয় তাৰ বাবে যদি পুলিচক আৰু উচ্চ প্ৰশিক্ষণ দিয়ে সেইটো ভাল হ'ব। দ্বিতীয়তে 2-4টা ঘটনা সন্দেহ এইকাৰণে হয় মহোদয়, কৰিমগঞ্জ জিলাত খুব সম্ভৱ এজন চাইকেল দোকানীয়ে এটা চুৰি মোবাইল কিনিছিল। সেই চুৰি গোচৰটোৰ মোবাইলটো কিনাৰ কাৰণে তেওঁক ক'ৰ পৰা কিনিছিল দেখাবলৈ নিওঁতে এজনক এনেকুৱা আৰক্ষী এনকাউণ্টাৰত কিল্ড ইন একশ্যন হ'ল, যিটোৰ ওপৰত এতিয়া হিউমেন ৰাইটছে চিন্তা কৰি আছে। ঠিক তেনেকৈ মহোদয়, এই যোৱা কেইদিনমান আগত কেনাৰাম বসুমতী আৰু ডিম্বেশ্বৰ মুছাৰী যিটো ঘটনা হ'ল তাত পৰিয়ালৰ লোকে ক্লেইম কৰিলে কাৰণে বডিটো দি দিয়া হ'ল, তাৰপিছত DNA টেষ্ট বহুত খেলি মেলি হ'ল। প্ৰকৃততে এনেকুৱা ঘটনা হ'লে লগে লগে সাব ডিভিজনেল বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেচিৰ পৰা মানুহ যায়, তেওঁলোকে মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰাৰ লগত মানে গোটেই আইডেণ্টিফাই কৰাটো তেওঁলোকৰ দায়িত্ব, তাৰপিছতহে পৰিয়ালক সমজাব লাগে। সেই গতিকে এনেকুৱা ধৰণৰ গাফিলতিবিলাক যাতে নহয় তাৰ প্ৰতিও চকু দিব লাগে, আৰু যাতে এনেকুৱা ধৰণৰ নিশ্চিতভাৱে এইবিলাকৰ ফলত এনেকুৱা কথাবিলাক আহিছে, নিশ্চিতভাৱে কেতিয়াবা দুৰ্ধৰ্ষ অপৰাধী হ'লে তেওঁ যদি আক্ৰমণ কৰিবলৈ উদ্যত হয় তেতিয়াহ'লে পুলিচৰ IPC 46ত একশ্যন ল'ব পাৰে। কিন্তু সকলো ক্ষেত্ৰতে সাধাৰণ ক্ষেত্ৰত হোৱা বুলি ওলাইছে যিবিলাক, সেইবিলাক যাতে নহয় তাৰ বাবে দৃষ্টিগোচৰ কৰিছোঁ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, বিৰোধী দলৰ দলপতিয়ে গুৰুত্বপূৰ্ণ আমাক পৰামৰ্শ আগবঢ়াইছে, আমি সেইখিনি গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিম। পুলিচক ট্ৰেইনিং দিব লাগে, পুলিচক আৰু পিপুলছ ফ্ৰেণ্ডলি হ'ব লাগে বুলি নিশ্চয়কৈ আমি তেখেতলোকক সদায় কওঁ, ভৱিষ্যতেও ক'ম। অধ্যক্ষ ডাঙৰীয়া, এইটো নহয় যে পুলিচৰ ওপৰত একো ব্যৱস্থা হোৱা নাই, ক'ৰবাত লেকুনা থাকিব পাৰে, এটা দুটা কেছত ক'ৰবাত লেকুনা থাকিব পাৰে। তাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া 16জন পুলিচৰ ওপৰত ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। একেবাৰে ক্লিন চিট পুলিচকো দিয়া নাই, 16জন পুলিচৰ ওপৰত ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। কিন্তু একেবাৰে পুলিচ দোষী বাকীসকল নিৰ্দোষী, সেইটো কথা ক'লে অধ্যক্ষ ডাঙৰীয়া অলপ কষ্ট হয়। যিকি নহওক তেখেতে এটা ভাল পৰামৰ্শ দিছে যে পুলিচক আমি আৰু অলপ উন্নত প্ৰশিক্ষণ দিব পাৰোঁ নেকি। কিন্তু আৰু এটা কথা তেখেতে যিটো ক'লে পৰহিদিনা মই উত্তৰ দিছোঁ, কিনাৰাম বসুমতাৰীৰ ঘটনাটো আইডেণ্টিফিকেশ্যনৰ সময়ত ইছ্যু হৈছে, তেখেতৰ পৰিয়ালে কৈ দিলে ঠিক আছে, এইটো হয়, তেখেতে পৰিয়ালে ক'লে বুলিয়ে দি দিব নালাগে বা অলপ ডাবল হেৰি হ'ব লাগিছিলে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, যিগৰাকী ব্যক্তি ঢুকালে তেওঁ এগৰাকী দুৰ্ধৰ্ষ অপৰাধী বুলি আমাৰ পুলিচৰ যিখন আমাৰ ৰেকৰ্ডত আছে, স্থানীয় ৰাইজেও সেইটোৱে কয়। গতিকে এইটো নহয় যে একেবাৰে নিৰীহ ব্যক্তি এজনক, সেই ব্যক্তিজনেও ৰাতিপুৱা আহি পেলাই পুলিচক আক্ৰমণ কৰিছিল, এখন নাম্বাৰ প্লেট নথকা বাইকত আহি যিটো উঠিবই নোৱাৰা আমি,
দুজন আহি পেলাই পুলিচক উলিয়াইছিল গতিকে সেইগৰাকী ব্যক্তিও অপৰাধীয়ে হয় গতিকে অধ্যক্ষ ডাঙৰীয়া এনেকুৱা নহয় যে নিৰপৰাধী মানুহক পুলিচে মাৰি আছে এইটো নহয় আৰু পুলিচেও 100% শুদ্ধ কৰি আছে এইটো নহয় যাৰ কাৰণে আমি 16 জন পুলিচৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছোঁ ধন্যবাদ কোৱেশ্যন নম্বৰ 209 শ্ৰীমতী শিৱামণি বৰা অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মই যি কুৱেশ্যন কৰিছিলোঁ তাৰ উত্তৰ পাইছোঁ তাৰ উত্তৰত দিছে যে মই আনটাইড ফাণ্ডৰ ওপৰত কুৱেশ্যন কৰিছিলোঁ আনটাইড ফাণ্ডৰ মোক উত্তৰত কৈছে যে সমষ্টি ভিত্তিত দিয়া নহয় আৰু এইটো সমষ্টি ভিত্তিত দিয়া নহয় বুলি কৈছে কিন্তু মোৰ প্ৰশ্নটো এইটো যে আমাৰ চৰকাৰৰ বিভিন্ন বিভাগে ঢুকি নোপোৱা আঁচনিসমূহ আমি আনটাইড ফাণ্ডৰ জৰিয়তে কৰা হয় এতিয়া কথাটো হ'ল যোৱা 21-22 বৰ্ষত যি আনটাইড ফাণ্ড দিছিলে আমাৰ বিৰোধীসকলক 10 লাখ টকাকে আনটাইড ফাণ্ডৰ কাৰণে দিয়া হৈছিলে তাৰ উপৰিও মোৰ সমষ্টিত বটদ্ৰৱা সমষ্টিত মই জনাত আনটাইড ফাণ্ড আৰু দিছে কিন্তু মই গম নাপাওঁ সেইকাৰণে কৈছোঁ যে আমি যিহেতু সমষ্টি ভিত্তিত দিয়া নহয় আঁচনি ভিত্তিত দিয়া হয় তে আঁচনিখিনিকে আমাক জানিবলৈ দিব লাগে যিহেতু আমাৰ সমষ্টিত আনটাইড ফাণ্ড মই নজনাকৈ হৈ আছে ৰাইজে সোধে গতিকে অলপ অস্বস্তিত পৰোঁ তে আমি জানাটো উচিত সেইকাৰণে মই কৈছোঁ যে আনটাইড ফাণ্ডটো কোনে ৰিকমেণ্ডেশ্যন কৰে বা আমাৰ বিধায়কসকলৰ ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন নাই নেকি সেইটো এক নম্বৰ অনাৰেবল মিনিষ্টাৰ হ'ব সেকেন্ড আৰু খুদিব পাৰিব মাননীয় অধ্যক্ষ ডাঙৰীয়া আচলতে ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন নাই যদি লিগেলি চাওঁ ন্যায়পালিকা কাৰ্যপালিকা আৰু আইন প্ৰণেতা আমি আইন প্ৰণেতা অধ্যক্ষ ডাঙৰীয়া আমি ল মেকাৰ আমি কাৰ্যপালিকা নহয় যেটো ৰুল মতে মই কৈছোঁ সংবিধান মতে কৈছোঁ আমি এমএলএ সকল বা সাংসদসকল হলো ল মেকাৰ হয়নে দাদা আমি কাৰ্যপালিকা নহয় কাৰ্যপালিকা কোনে কৰিব আমাৰ অফিচাৰে কৰিব এমএলএ ৰিকমেণ্ডেশ্যন প্ৰয়োজন আচলতে নহয় বুলি মই জানো কিন্তু তাৰ পাছত আমি ৰিকমেণ্ডেশ্যন লওঁ আপুনিয়ে ক'লে যে 10 লাখ টকা যোৱাবাৰ আপোনাৰ পৰা লৈছোঁ এবাৰো চাগে 10 লাখ টকা আপোনাৰ পৰা নতুন স্কিম লৈছোঁ এই অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া বৰদোৱালৈ গৈ পেলাই যদি এটা স্কিম মানুহে কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি সোধে বৰদোৱাত বা বৰদোৱাৰ কোনোবা এটা জেগাত আপোনাৰ সমষ্টি গোটেইবিলাক জেগা মই চিনি পাওঁ কপাহেৰাতে কওক বা দলংঘাটতে কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি যায় বা কেতিয়াবা যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহি কোনোবা আমাৰ সত্ৰৰ মানুহে অনুৰোধ কৰে তেতিয়াতো অধ্যক্ষ ডাঙৰীয়া ক'ৰবাত নহয় ক'ৰবাত দিব লাগিব যে আপুনি এখন মোৰ কুজিকটা সত্ৰত গৈছে নেকি 5 লাখ টকা সেইটো এতিয়া এখন সত্ৰৰ মানুহখিনি আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিল মই যেটো জানো মোৰ অলপ মনত এটা আছে তাত দিয়া কিবা অপৰাধ হ'ব পাৰে নেকি সন্মানীয় অধ্যক্ষ ডাঙৰীয়া গতিকে মই আকৌ কৈছোঁ যে বিধায়কসকলৰ পৰা লওঁ বিধায়কসকলৰ চৰকাৰে লয় বিধায়কসকলক আকৌ যদিও কাৰ্যপালিকা আৰু আইন প্ৰণেতা বেলেগ বস্তু ন্যায়পালিকা বেলেগ বস্তু তথাপিতো বিধায়কসকলকে মানুহে সোধে সেইটো মই অস্বীকাৰ নকৰোঁ মই নিজেও বিধায়ক ডেভেলপমেণ্টৰ কাৰণে মানুহে মোকে কয় আপোনাকে কয় সকলোকে কয় গতিকে চৰকাৰে বা মন্ত্ৰীসকলে বিধায়কসকলৰ পৰা বিভিন্ন স্কিম লয় কিন্তু এইটো নিয়ম নহয় মই যিমানখিনি জানো তথাপিতো কৈছোঁ যে তেখেতৰ পৰাতো লোৱা হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ক'ৰবাত যায় গ'লে যদি কোনোবা মানুহে ৰিকুৱেষ্ট কৰে আৰু জৰুৰী হয় তাত দিয়াত কোনো অপৰাধ থাকিব নোৱাৰে বুলি মই অনুভৱ কৰোঁ সেকেন্ড সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ মহোদয় হয় মাননীয় মন্ত্ৰী মহোদয়ে কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে গ'লে জানো হেতু যে বিভিন্ন স্থান দিব লাগে না দিয়াটো উচিতো আৰু যিখিনিত দিছে হেতু মই জানো এটো এটা খুব অত্যন্ত গুৰুত্বপূৰ্ণ জেগাত তেখেতে দিছে কিন্তু আমি বিধায়কসকলে জানাটো কোনো অপৰাধ হ'ব নোৱাৰে হেতু কাৰণে কৈছো আৰু দ্বিতীয়তে যেহেতু আমি কেনেকুৱা আঁচনিবোৰ আনটাইডত ধৰোঁ যে যিখিনি বিভিন্ন চৰকাৰৰ বিভিন্ন আঁচনিয়ে ঢুকি নাপায় আৰু সেইখিনিক আমি লৰো মই উদাহৰণস্বৰূপে কৈছোঁ যে মোৰ সমষ্টিত এটা আনটাইড ফাণ্ড আজি মানে বহুত কেইটা চৰকাৰ পাৰ হৈ গ'ল সেই আনটাইড ফাণ্ডটো মানে 1 কোটি টকা অলৰেডি খৰচ হৈ গ'ল আৰু এতিয়া আনাদাৰ 40 লাখ
দৰকাৰ হৈছে সেইটো কমপ্লিট কৰিবৰ কাৰণে মই অলৰেডি মুখ্যমন্ত্ৰী মহোদয়ক তাৰ কাৰণে দিয়াও আছে যে যিটো আমাৰ গান্ধী মণ্ডপ অডিটৰিয়াম বুলি কয় আৰু নিজাতিচুং গাঁও পঞ্চায়তত আছে এইটো বহুত ইম্পৰ্টেণ্ট তাত অলৰেডি 1 কোটি টকামান খৰচে হৈ গ'ল কিন্তু এতিয়ালৈকে সেইটো কমপ্লিট হোৱা নাই মই সেইকাৰণে আজি সুযোগ পাই পেলাই কৈছোঁ যে সেইটো চাই দিব লাগে দ্বিতীয়তে যিটো মুখ্যমন্ত্ৰী মহোদয় গৈছিলে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানটো যিটো আছে তাৰ যিটো বাউণ্ডেৰী ৱাল তেখেতে তেতিয়া চাইও আহিছিলে ময়ো আছিলোঁ আৰু সেইটোত মানে প্ৰায় 20-25 লাখ টকাৰ বাউণ্ডেৰী ৱালটো লাগিব সেইটোতো বেলেগ কোনো ধৰণৰ আঁচনি এটোতে ধৰি দিলে ধন্যবাদ অনাৰেবল মিনিষ্টাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ সন্মানীয় সদস্য শিৱামণি বৰা ডাঙৰীয়াই আৰু যি নতুন ফাণ্ডৰ কাৰণে কৈছে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম তেখেতে যাতে দিয়াৰ ব্যৱস্থা কৰে কুৱেশ্যন নম্বৰ 210 শ্ৰী কমলেশ্বৰ দে অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ মাননীয় পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হয় কিন্তু প্ৰথমে তেখেতে বিধায়ক হয় তাৰ পিছতে মিনিষ্টাৰ এইটো ভুলি গ'লে নহ'ব 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে অধ্যক্ষ মহোদয় যে মোৰ প্ৰশ্নৰ উত্তৰটো আমি যিটো পালোঁ যিটো প্ৰথমতে 95 লাখ ৰিলিজ কৰা হৈছে তাৰ পিছতে 5 লাখ ৰিলিজ কৰা হৈছে উত্তৰটো মই পাই গ'লোঁ কিন্তু মই লাগিছে কিবা টকাৰ কিবা নাটনি হৈছে নেকি এইটো কাৰণে 5 লাখ পিছতে যোৱাৰ কাৰণটো কি 1 নম্বৰ কথা 2 নম্বৰ কথা যোৱাকালি আমাৰ বিধায়ক অনাৰেবল বিধায়ক জাকিৰ হুছেইনে এটা প্ৰস্তাৱ আনিছিলে যে এমএলএ ফাণ্ড আপুনি কৈ দিলে যে এটা পিছতে আপুনি চিন্তা চৰ্চা কৰিব কিন্তু মোৰ কথাটো হৈছে কি উই আৰ ল মেকাৰ আপুনি আমাক কৈছে আৰু ল মেকাৰ আমি ল মেক কৰি থাকোঁ কি কৰিম বাৰু আমাৰ এইটোৱে কাম আৰু আমি ল মেক কৰি থাকোঁ আৰু ঠিকেই আছে কিন্তু কথাটো হৈছে কি আমি ল মেকাৰ আমি ল বনাইছিলোঁ যে অসমত হুৰিদত 50 লাখ দেওয়া হ'ব আমাৰ 50 লাখ দেওয়া হ'ব আনটাইডত 50 লাখ দেওয়া হ'ব এইখন বিধানসভাত আমি ল বনাইছিলোঁ বাজেটত আপোনালোকে দিলে ভালে কথা আৰু আমি ভাল পাইছিলোঁ গোটেই ভাৰতবৰ্ষৰ পিনে যদি আমি চাওঁ সৰু সৰু ষ্টেটে এমএলএ ফাণ্ডখিনি বহুত 3 লাখ 4 কোটি 5 কোটি দি আছে আমি অসমত দিব পৰা নাই 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে কি এই যে আমি ল বনাইছিলোঁ আপোনালোকে যে উদ্ধ কৰি দিলে তেনেহ'লে কিছুমান ক্ষেত্ৰত আপুনি ল মেকাৰ হিচাপে আমি গৰ্ববোধ কৰোঁ কিন্তু উদ্ধ যে কৰিলে কৰি কেনে ক'লে যে সুইট পান দেওয়া নহ'ব আপুনি ক'লে যে আনটাইড দেওয়া নহ'ব কিন্তু আমাক সোধা নাই চলি আছে কি চলি আছে মানে কি 10 লাখ আপুনি দিয়ক 50 লাখ আপোনালোকে দিব এইটোৱে চলি আছে চলাই থোৱা কোনো কথা নাই ল মেকাৰ হিচাপে ল আইন প্ৰত্যেকৰ কাৰণে সমান পি.জি. হাজৰিকা ডাঙৰীয়াৰ কাৰণে এটা নহ'ব মোৰ কাৰণে এটা নহ'ব আৰু এনেকুৱা যদি আপুনি ভাবে যে আপোনাৰ কাৰণে এটা আইন আৰু মোৰ কাৰণে বেলেগ এটা আইন কিন্তু দুখৰ কথা হ'ব এইটো মানে ল মেকাৰ হয় যদি আইন কিন্তু প্ৰত্যেকৰ কাৰণে সমান হ'ব লাগিব মোক আপুনি কৈ দিয়কচোন এই আনটাইড ফাণ্ড বা সুইট ফাণ্ডটো কিয় উদ্যোগ কৰা হ'ল আপোনালোকৰ টকাৰ নাটনি হৈছে নেকি বা অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া মোৰ 6 মাহে মই একচুৱেলি অপজিশ্যনত বহিছিলোঁ গতিকে মোৰ ইমান অপজিশ্যন এক্সপিৰিয়েঞ্চ নাই কিন্তু আমাৰ ইয়াত অপজিশ্যনত থকা মানুহ বহুত আছে তেওঁলোকে বেলেগকৈ কয় 2001 পৰা 2016লৈকে বহুত অপজিশ্যনত থাকে এমএলএ ইয়াত আছে তেখেতলোকৰ এক্সপিৰিয়েঞ্চ বেলেগ 91ৰ পৰা আছে মোৰ এক্সপিৰিয়েঞ্চ অলপ কম মোৰ এক্সপিৰিয়েঞ্চৰ কেইদিন কিন্তু অলপ বেয়া এক্সপিৰিয়েঞ্চ এদিনা কৈছিলোঁ মই আনঅফিচিয়েলি আজি মই মানে বিতৰ্কলৈ নাযাওঁ যদি কওঁ বিতৰ্কলৈ নোযোৱাকৈ ক'ব পাৰোঁ যদি কৈ দিওঁ মোক ডিছকুৱালিফাই কৰা হ'ল 6 মাহ থাকোঁতে আমি ডিছকুৱালিফিকেশ্যনত গ'লোঁ বিজেপিত জইন কৰাৰ কাৰণে ডিছকুৱালিফিকেশ্যন গৈছোঁ ঠিক আছে অধ্যক্ষ ডাঙৰীয়া কি এনেকুৱা ডাঙৰ ঘটনা হৈছিল 1 সপ্তাহত আমাৰ এমএলএ ষ্টলৰ কোৱাৰ্টাৰকেইটা এৰি দিবলৈকে নিৰ্দেশ দিয়া হ'ল ৱাজ ইট নট এ ডিছক্ৰিমিনেশ্যন ডিছক্ৰিমিনেশ্যন আছিল নেকি অধ্যক্ষ ডাঙৰীয়া কি এনেকুৱা হৈ গ'ল যে মোৰ ঘৰৰ পৰা ছিকিউৰিটি কেইজন উইথড্ৰ কৰি দিয়া হ'ল সেই ডিছক্ৰিমিনেশ্যন আছিল নেকি গতিকে অধ্যক্ষ ডাঙৰীয়া কিছুমান কথা অপজিশ্যনত থাকিলে কোৱা যায় মই সেইকেইদিন অপজিশ্যনত থাকোঁতে এইখিনি মোৰ বেদনা আপুনি অপজিশ্যনত যোৱাৰ কাৰণে এইখিনি আপোনাৰ বেদনা হৈছে কিন্তু তাৰ মাজেৰে বহুত কৰিবলৈকে চেষ্টা কৰিছোঁ ইয়াত অপজিশ্যনৰ এনেকুৱা বিধায়কো আছে তেওঁলোকে কয় যে আমি 50 লাখ টকাও পোৱা নাছিলোঁ আপুনি এতিয়া 50 কোটি টকা পাইছে ৰাস্তাৰ কাৰণে আপুনিতো ডিনাই কৰিব নোৱাৰে আপোনাৰ সমষ্টিত মই ৱাটাৰ ৰিচোৰ্চৰ গাৰ্ডৱাল বনাই আছোঁ অপজিশ্যন থকা সময়ত পৰিমলদাৰ সমষ্টিত হৈছিল নেকি 91ত সেইটোৱেতো কৈছোঁ গতিকে থাকিলে থাকিব এক্সপিৰিয়েঞ্চ কিন্তু আগতকৈ এক্সপিৰিয়েঞ্চ এই বেয়া এক্সপিৰিয়েঞ্চটো কমাবলৈকে আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ চেষ্টা কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া আৰু উত্তৰ দিবলৈ আছে মোক অধ্যক্ষ ডাঙৰীয়া পইচাৰ কোনো নাটনি হোৱা নাই চুহিদৰ কিছু সমস্যা হৈছিলে কিয় চুহিদ বন্ধ কৰি দিয়া হ'ল কিছু বিধায়কে মই কাৰো নাম নকওঁ অপজিশ্যনৰ কথা কোৱা নাই মই শাসকৰো কথা কোৱা নাই এনেকুৱা কিছুমান অভিযোগ আহিলে কিছু বিধায়কে কি কৰে 20,000 টকা দিয়ে চেকখন ফৰ্মখন লিখি দিয়ে 10,000 টকা লৈ লয় বুলি অভিযোগ আছে
মই কাৰোকো নাম কৰি কোৱা নাই সেই অভিযোগতটো এটা এজিয়ে ধৰিব এইটো ডেফিনেটলি ছাৰ আছিলে গতিকে তাৰ কাৰণে চুইট বন্ধ কৰিবলৈকে বাধ্য হৈছোঁ তাৰ কাৰণে চুইট বন্ধ কৰিবলৈ বাধ্য হৈছোঁ আৰু আনটাইড ফাণ্ডৰ এবাৰ আপোনালোকে 10 লাখ চবে পাইছে ভৱিষ্যতে আৰু দিবলৈকে চেষ্টা কৰিম তাৰপিছত MLA ফাণ্ডৰ কথাটো অধ্যক্ষ ডাঙৰীয়া বহুত বেছি MLA ফাণ্ডৰ কথা কৈ থাকিলে মানুহে ভালদৰে বুজি নাপায় MLA ফাণ্ডৰ পইচাটো ডেভেলপমেণ্টৰ পইচা 100% কিন্তু মানুহে এনেকৈ ভাবে MLA ফাণ্ডটো MLA কিবা হয় নেকি দৰমহা বঢ়ালে যেনেকৈ এটা বেছি মানুহে বেয়া পায় MLA ফাণ্ডৰ কথা বেছি আলোচনা কৰি থাকিলে মানুহে বেয়া পায় তথাপিতো অধ্যক্ষ ডাঙৰীয়া ভৱিষ্যতেতো MLA ফাণ্ড বঢ়াবলৈকে যত্ন কৰা হ'ব ধন্যবাদ হ'ব ধন্যবাদ আৰু কি থাকিল কুৱেশ্যনটো কৰক আমি হেৰি নকৰোঁ আমি এক্সিকিউশ্যন নকৰোঁ আমি চিগনেচাৰ অথৰিটিত নহয় অথৰিটি আপোনালোকে হয় আপোনালোকৰ গভৰ্ণমেণ্ট হয় আপোনালোকৰ গভৰ্ণমেণ্টৰ আধিকাৰিক আছে এই MLA বোৰক কিয় আপোনালোকে হেৰি কৰি থাকে সদায় যে MLA বিলাকে লৈ নাযায় আৰু আপোনালোকে DCয়ে চিগনেচাৰ মাৰে আপোনালোকে বিভাগীয় আধিকাৰিকে চিগনেচাৰ মাৰে সেইবোৰ কথা ক্লিয়াৰলি ক'ব লাগে আপুনি কি জানিব বিচাৰে ডিছক্ৰিমিনেশ্যনৰ কথাটো ক'লে একদিনৰ ভিতৰত ওলাই দিছে ছাৰ এইটো কাৰণে মই ভাবো যে আগৰ আৰু আজিৰ কোনো পৰিৱৰ্তন কোনো হোৱা নাই অধ্যক্ষ মহোদয় আপোনালোকে পৰিৱৰ্তনৰ শ্লোগান লৈ আহিছে আপোনালোকৰ সুশাসনৰ শ্লোগান তেতিয়াহ'লে মই ভাবো এই যে চুৰিদ আৰু সেইবোৰ কথা যিবোৰ ক'লে এইবোৰ এক্সিকিউশ্যন আমি নকৰোঁ আমি বিধায়কে নকৰে আমাৰ MLA বিলাকে চিগনেচাৰ নদিয়ে নাই নাই আমি প্ৰপ'জেল দিওঁ ছাৰ আমি প্ৰপ'জেল দিওঁ ইমান জলদি আপুনি ইমান শহীদৰ ফৰ্মখনত MLA ৰেকমেণ্ড কৰে MLA ৰেকমেণ্ড কৰিলে পাবি ইমান জলদি কৰা পাহৰে কেইদিন বন্ধ হৈছে ইমান জলদি কিয় পাহৰে ঠিক আছে ৰেকমেণ্ড কৰাটোৱেটো অৰ্ডাৰ আব্দুল কালাম প্লিজ MLA ৰেকমেণ্ড কৰাটোৱে অৰ্ডাৰ MLA ৰেকমেণ্ড কৰোঁতে গণ্ডগোল কৰি ৰেকমেণ্ড কৰে সেইটো অভিযোগ আছে অভিযোগটো অস্বীকাৰ কিয় কৰোঁ গোসাঁই ঘৰত কোন নাই কৈ আছে মইতো কাৰো নাম তৰ্কত আহিব নালাগে মই অপজিশ্যন MLA কৰিছে সকলোৱে কৰা বুলি অভিযোগ আছে মিনিষ্টাৰ প্লিজ মোৰ অনুৰোধ থাকিব আমাৰ MLA ফাণ্ড যাতে ফাইনেন্সিয়েল ইয়াৰৰ প্ৰথমতে দিয়ে একেবাৰে লাষ্টত যদি নিদিয়ে এইটো থাকিলে আৰু শহীদ ফাণ্ডৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইণ্টাৰেষ্টৰ যিখিনি টকা আছিল সেইখিনি কিন্তু আমাক খৰচ কৰিবলৈ দিয়া হৈছিল কিন্তু DC অফিচৰ ফালৰ পৰা যিখিনি পইচা আছে এইখিনি আকৌ বন্ধ কৰি দিয়া হৈছে নেকি হ'ব অনাৰেবল মিনিষ্টাৰ শহীদৰ যিখিনি ইণ্টাৰেষ্টৰ পইচা আমাক খৰচ কৰিবলৈ দিয়া হৈছিল ইতিমধ্যে আমি গম পাইছোঁ সেই টকাখিনি যিখিনি অলপ আছিল সেইখিনি আকৌ বন্ধ কৰি দি আছে যদি বন্ধ কৰি দিয়া আছে সেইটো খুলি দিব লাগে মই মোৰ তাতে ইণ্টাৰেষ্ট ফাণ্ড নাই কাৰণে মই নাজানো কি ইমান দীঘলীয়া হ'ল ইণ্টাৰেষ্ট থাকিব লগা হ'ল নাজানো আমি তেতিয়াই চেছ কৰি দিছিলোঁ যদি আপুনি যিটো কথা কৈছে মই ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত কথা পাতিম কুৱেশ্যন নম্বৰ 211 আমিনুল ইছলাম ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত পাইছোঁ কাৰণে মই ছাপ্লিমেণ্টাৰী কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে ছাপ্লিমেণ্টাৰী যিয়ে নহওক ইয়াতে মোৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰত দিছে যে 414 গৰাকী প্ৰাৰ্থী যিসকলে ইণ্টাৰভিউ দি চিলেকশ্যন হৈছিলে UB AB এইবিলাক পোষ্টৰ কাৰণে তেওঁলোকৰ এগেইনষ্টত মানে কম্পিউটাৰ চাৰ্টিফিকেট যিটো জমা দিছিল এইটো ফেক বুলি 414 গৰাকীৰ এগেইনষ্টত FIR দিয়াৰ কাৰণে তেওঁলোকে জইন কৰিব নোৱাৰিলে পিছত দেখা গ'ল যে 414 নহয় 386 এতিয়া তেওঁলোকৰ মাজত বহুত আছে যিসকলে ফেক কম্পিউটাৰ চাৰ্টিফিকেট জমা দিয়া নাই এতিয়া CID ইনকুৱাৰী কৰি কি পালে ৰিপৰ্টটো এতিয়ালৈকে দিয়া নাই যদি তেওঁলোকে ফেক কম্পিউটাৰ চাৰ্টিফিকেট দিয়া নাই ইনকুৱাৰী ৰিপৰ্ট মতে তেওঁলোকক চাকৰিত জইন কৰিব দিব লাগিছিল কিন্তু জইন কৰিব দিয়া নাই এতিয়ালৈকে এনে পেণ্ডিং হৈ আছে তেওঁলোকৰ জইনিং ডেট পাৰ হৈ গ'ল গতিকে এই বিষয়টো মই চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ যে যিসকলৰ ইনকুৱাৰী ৰিপৰ্টত আহিল যে তেওঁলোকে কম্পিউটাৰ চাৰ্টিফিকেট ফেক দিয়া নাই তেওঁলোকক সোনকালে জইন কৰিব দিব নেকি নহ'লে তেওঁলোকে সিলেকশ্যন পায়ো এতিয়া চাকৰিত জইন কৰিব নোৱাৰাকে তেওঁলোকে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া এনকুৱাৰী কমপ্লিট হোৱা নাই এনকুৱাৰী চলি আছে আৰু গোটেই বিষয়টো মহামান্য মুখ্য ন্যায়িক দণ্ডাধীশ আৰু আদালত কামৰূপত চলি আছে গতিকে যিহেতু সাবজুডিস গতিকে ইমিডিয়েটলি দিব পৰা ব্যৱস্থা কৰা হ'ব নহয় আৰু অধ্যক্ষ মহোদয় মোৰ ঘ নম্বৰ প্ৰশ্নৰ উত্তৰত ইয়াত মই এটা প্ৰশ্ন সুধিছিলোঁ যে চলিত বছৰত ধিং থানা এলেকাৰ কোন কোন স্থানত মহজুজৰ নামত
জোৱাৰ মেলা অনুষ্ঠিত হৈছিল ইয়াত কিন্তু দিছে যে ঢিং থানা এলেকাত কোনো ঠাইত জোৱাৰ মেলা মহ যুঁজৰ নামত অনুষ্ঠিত হোৱা নাই কিন্তু বিগত মাহটোত একেলগে 7টা স্পটত চলি আছিল এইবিলাক ভিডিঅ' ৰেকৰ্ডিঙো মোৰ লগত আছে তাৰ পাব্লিকে ভিডিঅ' কৰি মোক পঠাইছে থানাৰ ওচিক ফোন কৰিলে কয় ইয়াত চলি থকা নাই কিন্তু পাব্লিকে তাৰ পৰা ভিডিঅ' কৰিও আমাক পঠায় ওচিয়ে আমি ঘোৰামতে 2-3 লাখ কৈ টকা লৈ নন ফৰ্মেলি গোটেই চলিব দিয়ে এটাৰো পাৰমিশন নাই কিন্তু ইয়াত এই তথ্যটো ভুল তথ্য ইয়াত দিছে মই চৰকাৰক দাবী জনাম যে তাত এইটো ইনকুৱাৰী কৰি পেলাই যাতে এই এছপি আৰু ওচিৰ বিৰুদ্ধে ব্যৱস্থা লয় একেলগে 7টা স্থানত জোৱাৰ মেলা চলিব দিব আৰু সদনত দিব এটাও চলি থকা নাই বুলি এনেধৰণৰ কথা হলে কিন্তু এই অসমখনত দুৰ্নীতি বন্ধ নহব মাননীয় অধ্যক্ষ ডাঙৰীয়া কেছ ৰেজিষ্টাৰ নোহোৱাৰ কাৰণে তেওঁলোকৰ হাতত তথ্য নাই কিন্তু যদি আপুনি কেছ ৰেজিষ্টাৰ কৰে ডেফিনেটলি ব্যৱস্থা ল'ম তেখেতে ভাল কথা কৈছে মই মোৰ সমষ্টিটো এইবিলাক চলিছিল আগতে মই কঠোৰ হাতেৰে বন্ধ কৰিছোঁ যোৱা চলে আমাৰ তাতে কেতিয়াবা ৰাস উৎসৱ হলে চলে কিবা চলে মই পুৰা বন্ধ কৰিছোঁ হয়তো অস্বীকাৰ নকৰোঁ মই কিন্তু মোৰ সমষ্টিত পুৰা বন্ধ কৰিছোঁ আপুনি এটা কাম কৰিব আপুনি কেছ দিয়াৰ ব্যৱস্থা কৰিব আপুনি যেতিয়া যোৱা চলি থাকিব পুলিচে ক'ৰবাত গণ্ডগোল কৰে এইটোতো অস্বীকাৰ নকৰোঁ চবেই নকৰে কিছুৱে কৰে গতিকে গণ্ডগোল কৰিব পাৰে মই অস্বীকাৰ কৰা নাই কিন্তু তথ্য কিয় নাই কেছ ৰেজিষ্টাৰ হোৱা নাই কাৰণে আপুনি কেছ দিয়াৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি কেছ নলে জনাব আৰু পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে কাইণ্ডলি মোকো জনাব যদি কেছ ৰেজিষ্টাৰ সেই তীৰ খেলো আছে তেনেকুৱা যদি স্পেচিফিক কিবা থাকে আপোনালোকে জনাব আমি নিশ্চয়কৈ ব্যৱস্থা ল'ম কুৱেশ্যন আৱাৰ অভাৰ এতিয়া 0 আৱাৰ শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা এক মিনিট yes মোৰ কুৱেশ্যনটো 213 আছিলে কিবা কাৰণে নাপালে সেইটো কথা নাই কিন্তু উত্তৰটোত মানে গভৰ্ণমেণ্ট অফ আছামৰ হাতত দুটা তথ্যটো নাই কাৰণে ললিত কলা একাডেমী 1959 চনত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হোৱাৰ তথ্য পোৱা নাই বুলি কৈছিল তথ্যটো যেহেতু মোৰ হাতত আছে মই এটা লাইন গাই শেষ কৰি দিওঁ এইটো দি দিম আপোনাক এইটো 13 মাৰ্চ 1959 ৰিজলিউশ্যন ললিত কলা একাডেমী whereas it is considered honorable minister please honorable minister অলপ attention দিয়ক ললিত কলা একাডেমীৰ ওপৰত লিখিছে এনেকৈ whereas it is considered expedient to establish an organization in the state to foster and coordinate activities in the sphere of visual and plastic art it is hereby resolved as follows an academy of art to be called the Assam Lalit Kala Academy shall be constituted eto apnalok totthyo nasil kintu mohato to purona totthyo asil kane moi dilu aru apnalok di dim jate ami bhovishyot le eta uttor pam ধন্যবাদ শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা মাননীয় অধ্যক্ষ মহোদয় মই বিশেষভাৱে আমাৰ গণস্তম্ভ প্ৰতিদিন আমাৰ অসম বা নিয়মীয়া বাৰ্তা আদি প্ৰকাশিত এটি বিষয় আপোনাৰ জৰিয়তে মই মাননীয় শক্তি বিভাগৰ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বিষয়টো হৈছে যে APDCLৰ ঠিকা কৰি বিপদত ঠিকাদাৰ সৌভাগ্যই হৈ গ'ল দুৰ্ভাগ্য মাননীয় উপাধ্যক্ষ ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এজেন্ডা এটা থাকি গ'ল শৰ্ট নোটিছ কুৱেশ্যনটোৰ পিছতহে এইটো আহিছিল এজেন্ডাটো ড্ৰপ কৰি গ'ল এইটো 0 আৱাৰ চলি আছে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী এজেন্ডা ড্ৰপ কৰি গ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াৰ পিছত আহিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিসকল পৰিয়াল এই পৰিয়ালসকলৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল আৰু সেই অনুসৰিয়ে দেশৰ প্ৰত্যেকটো পৰিয়ালে যাতে বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ প্ৰদান কৰিব পাৰে তাৰ বাবে এটা সুন্দৰ সৌভাগ্য আঁচনি 2017 চনত গ্ৰহণ কৰিছিল আৰু সেই আঁচনি অনুযায়ী বিশেষভাৱে প্ৰথমতে বিহাৰ
উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান, ঝাৰখণ্ড আৰু লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবেও এই ক্ষেত্ৰত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু আমাৰ অসমতো আমাৰ কেন্দ্ৰীয় চৰকাৰে সৌভাগ্য আৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য বৈদ্যুতিক আঁচনি গ্ৰহণ কৰিছিল। আৰু সেই আঁচনিৰ বাবে আমাৰ অসম চৰকাৰৰ সংস্থা APDCL-ক দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু ভাৰত চৰকাৰৰ REC লিমিটেডে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু APDCL-এ এটা আঁচনি আমাৰ REC লিমিটেডলৈ প্ৰেৰণ কৰিছিল আৰু REC-ৰ কৰ্তৃপক্ষ আৰু নিৰীক্ষণ কমিটিয়ে 2021 চনৰ 13 জুলাই তাৰিখে আমাৰ এই আঁচনিটো অনুমোদন কৰিছিল। আৰু এই আঁচনিটো অলপ সময় দিব 2021 কম কৰি দিম 2021 চনৰ জুলাই মাহত তেওঁলোকে অনুমোদন কৰি আমাৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। আৰু এই আঁচনিৰ বাবদ 1118.18 কোটি টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল যে অসমৰ প্ৰতিটো পৰিয়ালে যাতে বিনামূলীয়াকৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থাটো পাব পাৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ APDCL-এ নিবিদা আহ্বান কৰিলে আৰু নিবিদা অনুযায়ী অসমৰ বিভিন্ন ঠিকাদাৰে এই ক্ষেত্ৰত তেওঁলোকে নিবিদা দিছিল আৰু নিবিদা দিয়াৰ পিছত ৱৰ্ক অৰ্ডাৰ দিয়া হ'ল। কিন্তু 2021 চনৰ পৰা বিশেষভাৱে যিসকল ঠিকাদাৰে এই কাম পাইছিল সেই ঠিকাদাৰসকলে লোনত টকা লৈছিল, ধাৰত টকা লৈছিল আৰু টকা লৈ তেওঁলোকে এই গোটেই কামটো তেওঁলোকক 2021 চনৰ নৱেম্বৰত এই ঠিকাৰ আবণ্টন দিয়া হৈছিল আৰু ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছিল আৰু ডিচেম্বৰতে সম্পূৰ্ণ কৰি গোটেই হিচাপ পত্ৰখিনি তেওঁলোকে APDCL-ক জমা দিছিল। কিন্তু এতিয়ালৈকে এই টকাখিনি আমাৰ ঠিকাদাৰসকলে এটা পইচাও পোৱা নাই। আৰু মই জানিব পৰা মতে 31 জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰে 514 কোটি টকা আমাৰ ৰাজ্য চৰকাৰৰ ৰাজভৰলৈ পঠিয়াইছিল। কিন্তু কি ৰহস্য কাৰণত এই 514 কোটি টকা কিন্তু আকৌ পুনৰ কেন্দ্ৰীয় চৰকাৰলৈ উভতি গ'ল। এইটো সত্য হয় নে নহয় মই নাজানো। এইটো মই এটা বিশ্বস্ত সূত্ৰৰ পৰা জানিব পাৰিছো। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ানীক মই ক'ব বিচাৰিছো যে ঠিকাদাৰসকলক এই টকাটো অতি সোনকালে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবনে আৰু লগতে 514 কোটি টকা কি কাৰণত কেন্দ্ৰীয় চৰকাৰ উভতি যাব লগা হ'ল এই কথাখিনি মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো। Honorable Speaker, sir, the question that has been brought for a discussion in the 0 hour can be given very shortly also answer or can be given very broadly. Very also. short. So if it is supposed to be given very short, we will say that the amount that has been sanctioned by the government in the recent 31st of March, that has been done, but due to traffic congestion of the bank and all, it could not be reached here, but it requires only a revalidation. Once it is revalidated, it will be done. But this, at the same time, these contractors that were being working here for the past 2 years, 21 Ahisile, and then in the year 22 December, it was supposed to be over. Then after that, there needs to be a complete checking of whatever it has to be done by the empaneled, the empaneled agencies also. So the empaneled agencies where one was the referred as, I'll just give it a, one was referred is as
WAPCOS, and the other one was RECPDCL. So they had to completely go for an inspection in that was a rule by Government of India under the Ministry of Power. So that took a little bit of time. Last year it could not be because of many of the flood areas were being done, so it hadn't been. But we will say that the contractors, once the amount is being, we will be able to disburse to the contractors. There is nothing to be worried. And as has been written in the paper that we had seen the news that the officers had mentally tortured them. I don't think any officers will mentally torture the contractors, but the contractors had been frustrated maybe because of the amount that they had not been received. It is not the power department's fault, but then when there are things that needs to be done correctly, it takes a little bit of time. So that is it. I am sure that it will be given once we receive the amount. Thank you. Thank you. মাননীয় সদস্য দুৰ্গা দাস বড়ো 3 মিনিট মানৰ হেক কৰিব কাৰণ আমাৰ বিল বহুত আছে উপাধ্যক্ষ মহোদয় একেৰাহে প্ৰায় 15 দিন কেইবাখনো বাতৰি কাকতত ৰাভা হাছং সম্পৰ্কে ৰাভা ছাত্ৰ সন্থাকে ধৰি তেওঁলোকৰ সংগঠনসমূহে আন্দোলন কৰি আছে দুধনৈত বিশাল গণসমাবেশ আৰচুৰ নেতৃত্বত হুংকাৰ শীঘ্ৰে ষষ্ঠ অনুসূচী নিদিলে পুনৰ উত্তপ্ত হ'ব ৰাভা হাছং এলেকা এনেকুৱা ধৰণৰ বাতৰি পৰিবেশন হৈছে তেওঁলোকে সংগ্ৰাম কন্টিনিউ কৰি আছে মই জানিবলগীয়া বিষয়টো হৈছে ইতিমধ্যে ৰাভা হাছং ইস্যুটো প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে এই সংগ্ৰামটো চলাই আহিছে কিন্তু বৰ্তমানৰ সৰকাৰখনে ৰাভা হাছং সম্পৰ্কে ডিটেইলছ খৰচি মাৰি এটা সিদ্ধান্ত যাতে দিব পাৰে তাৰ কাৰণে এখন উপসমিতিও বনোৱা বুলি জানিব পাৰিছো আৰু এই উপসমিতিৰ চেয়াৰম্যান গৰাকী চেয়াৰম্যান হিচাপে ৰনুজ পেগু ডাঙৰীয়া আছে আৰু সদস্য হিচাপে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া এই সমিতিত আছে এটা তেওঁলোকৰ এই সংগ্ৰামত কেইবাটাও বিষয় তেওঁলোকে উপস্থাপন কৰিছে বিশেষকৈ তেওঁলোকৰ যেটো কন্টিগুইটি আছে তেওঁলোকৰ যেটো জনগাঁথনি আছে সেই সম্পৰ্কেও বিভিন্ন বাতৰি কাকতত ওলাইছে তেওঁলোকৰ টোটাল ভিলেজ হৈছে 779 আৰু টোটাল পপুলেশ্যন হৈছে 5,43,192 ইয়াৰ ভিতৰত ST population as per 2001 census report 2,34,628 ইয়াৰ ভিতৰত আছে গাৰো হাজং population as per DC report 62,228 total population 3,05,456 ইয়াৰ ভিতৰত ST আছে 56% গতিকে তেওঁলোকৰ যেটো আৰু তেওঁলোকৰ যেটো ভিলেজৰ কন্টিগুইটি আছে সেইমতে তেওঁলোকে যেতিয়া BTC মডিফাইড 6 শিডিউল পালে মডিফাইড 6 শিডিউল পোৱাৰ পিছত ৰাভাকে ধৰি আমাৰ ইয়াত থকা অসমত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকল ট্ৰাইবেল সকল তেওঁলোকে সহাকন পাবৰ কাৰণে সংগ্ৰাম কৰি আহিছিল গতিকে মই সৰকাৰৰ পৰা জানিব বিচাৰিছো ৰাভা হাছঙৰ এই সংগ্ৰামটো তেওঁলোক অৱগত হয় নে নহয় আৰু ইয়াৰ ওপৰত কিবা সিদ্ধান্ত লৈছে নেকি মই জানিব বিচাৰিছো অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় 1995 চনত তিনিখন অটোনমাস কাউন্সিল গঠন হৈছিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু সেই সময়ত আইনখনত কোৱা হৈছিল যে যিসমূহ গাঁৱত সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ 50% লোক বসবাস কৰে কেৱল সেই গাঁওসমূহক লৈ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ'ব এটো জনগোষ্ঠীয় সংগঠনসমূহে মানা নাছিল আন্দোলন অব্যাহত ৰাখিছিল আৰু তাৰ লগত চৰকাৰে সময় সময় আলোচনা কৰাৰ পাছত 2005 চনত এক ধৰণৰ বুজাবুজিত উপনীত হয় যে এই স্বায়ত্তশাসিত পৰিষদবিলাকৰ কাৰণে এটা কোৰ এৰিয়া আৰু এটা স্যাটেলাইট এৰিয়াস থাকিব
কোৰ এৰিয়াৰ কনচেপ্টটো হ'ল যে তাত অঞ্চলটোত 50% জনজাতি বসতি থাকিব লাগিব individual গাঁৱত নহয় core area is defined as compact and contiguous areas having 50% ST population as a whole in the area and not necessarily in individual villages. Satellite area defined kora hol cluster of villages away from the core area having 50% ST population as a whole in the cluster and not necessarily in individual villages. আৰু ইয়াৰ ভিত্তিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এটাই কোৰ এৰিয়া থাকিব আৰু কোনো স্যাটেলাইট এৰিয়া নাথাকে কিন্তু মিচিং অটোনমাস কাউন্সিল তিৱা অটোনমাস কাউন্সিলৰ ক্ষেত্ৰত সিদ্ধান্ত হ'ল যে ইয়াত কোৰ এৰিয়াও থাকিব স্যাটেলাইট এৰিয়াও থাকিব এতিয়া আটাইকেইখন কাউন্সিলৰ পৰা ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিৰ যেতিয়া দাবী আহিল আৰু তাৰ লগে লগে বিশেষকৈ ৰাভাসকলৰ মাজৰ পৰা আৰু এটা দাবী আহিল যে ৰাভা এই কোৰ এৰিয়াৰ বাহিৰত থকা যিখিনি গাঁও আছে তেওঁলোকৰ কাৰণে ইয়াত দক্ষিণ পাৰেও আছে উত্তৰ পাৰেও আছে বিটিচিৰ ভিতৰত অন্তৰ্ভুক্ত গাঁও আছে এই গাঁওসমূহক লৈ এখন উপৰঞ্চি ডেভেলপমেণ্ট কাউন্সিল গঠন কৰাৰ দাবীও আমাৰ হাতত আহি পৰিল আৰু অসম চৰকাৰে এই গোটেই দাবীখিনি পৰীক্ষা কৰিবৰ কাৰণে এখন কেবিনেট উপসমিতি গঠন কৰি দিলে আৰু কেবিনেট উপসমিতিয়ে গোটেই বিষয়টো পৰ্যালোচনা কৰি চাই কেইটামান অনুসিদ্ধান্তত ইতিমধ্যে লাহে লাহে আহিছে যে 6 শিডিউলত অন্তৰ্ভুক্ত হ'বলৈ হলে এটা কম্পেক্ট কন্টিগুয়াস এৰিয়া থাকিব লাগিব যাৰ এডমিনিষ্ট্ৰেটিভ ইউনিটটো এখন জিলা হ'ব ৰাভা হাছঙৰ ক্ষেত্ৰত এটা কম্পেক্ট এণ্ড কন্টিগুয়াস এৰিয়া আছে কিন্তু মিচিং অটোনমাস কাউন্সিল তিৱা অটোনমাস কাউন্সিলৰ ক্ষেত্ৰত one single compact area বা compact and contiguous area নাই ইয়াৰ লগে লগে এই কমিটিখনে এটো পৰ্যালোচনা কৰি আছে যে য'ত 6 শিডিউল সম্ভৱপৰ প্ৰযোজ্য 6 শিডিউলৰ মতে এটা কম্পেক্ট এটা সিঙ্গল এডমিনিষ্ট্ৰেটিভ ইউনিট লৈ পেলে এখন কাউন্সিল গঠন কৰিব পৰা যায় ই এক ধৰণৰ প্ৰস্তাৱ থাকিব আৰু য'ত এটো গঠন কৰিব পৰা নাযায় তাত 6 শিডিউলৰ বিকল্প কি হ'ব পাৰে গভৰ্ণমেণ্টখনে কাউন্সিল কিবিলাকক শক্তিশালী কৰিছে আৰু এই কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত গভৰ্ণমেণ্টখন ইতিমধ্যে ইয়াক ৰাজহুৱাভাৱে ঘোষণাও কৰিছে কিন্তু বিকল্প কি হ'ব পাৰে তাৰ কাৰণে সংবিধানৰ অন্যান্য দফাসমূহো আমি অধ্যয়ন কৰিছো আৰু এই দফাসমূহৰ ভিতৰত 5th শিডিউলৰ কথাও আছে বা আৰ্টিকল 371ৰ বিশেষ ব্যৱস্থাৱলীৰ কথা আছে এই গোটেইখিনি আমি অধ্যয়ন কৰিছো আমি আৰু বেছি সময় নলওঁ এই কেবিনেট উপসমিতিখনে আজি মই বিধানসভাৰ ভিতৰত মজিয়াতে ঘোষণা কৰিছো অহা 2টা মাহৰ ভিতৰত আমি আমাৰ চূড়ান্ত প্ৰতিবেদন আমি দাখিল কৰিম সমস্যাটোক এটা সমাধানৰ ফালে আমি লৈ যাবলৈ সক্ষম হ'ম ধন্যবাদ থ্যাংক ইউ মাননীয় সদস্য জাকিৰ হুছেইন সিকদাৰ 3 মিনিটত শেষ কৰিবলৈ চেষ্টা কৰিম মাননীয় উপাধ্যক্ষ ডাঙৰীয়া যোৱা 5 এপ্ৰিল তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো আৰক্ষী প্ৰশাসনৰ ছত্ৰছায়াত ভূমাফিয়াৰ দপদপনি দিছপুৰত বিধৱা মহিলাৰ মাটি বেদখল শীৰ্ষক বাতৰিটো মাননীয় ৰাজহ মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো মাননীয় উপাধ্যক্ষ ডাঙৰীয়া দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সুপাৰ মাৰ্কেট অঞ্চলত ৰিণী কাকতি নামৰ এগৰাকী বিধৱা মহিলাৰ নামত 3 কঠা 14 লেচা মাটি আছে আৰু ডাক নম্বৰ হৈছে 652 আৰু পাট্টা নম্বৰ হৈছে 82 এই ডাক নম্বৰ আৰু পাট্টা নম্বৰ থকা মাটি এজন ভূমাফিয়াই ভুৱা দলিল প্ৰস্তুত কৰিছে আৰু এই দলিল প্ৰস্তুত কৰোঁতে এজন আৰক্ষী উচ্চপদস্থ বিষয়া আৰু ডিসি অফিসত কৰ্মৰত এজন এডিসি পৰ্যায়ৰ এজন বিষয়াই তেখেতক সহযোগ কৰা বুলি বাতৰিত প্ৰকাশ কৰিছে আৰু যেতিয়া এই কথাখিনি দৃষ্টিগোচৰ হৈছিল তাৰ পিছতে এই ডাক নম্বৰ 652 আৰু পাট্টা নম্বৰ 82 যে 3 কঠা 14 লেচা মাটি বিক্ৰী নকৰা বুলি বাতৰি কাকতত বিজ্ঞাপন দিছিল যে মাটি বিক্ৰী কৰা নহয়
তো তাৰপিছতো ভুৱা দলিল প্ৰস্তুত কৰি ভূ মাফিয়া যেহেতু আমি নাম ক'ব নালাগে বিধানসভাত নাই গতিকে মই নকওঁ বাতৰি কাকতত নাম উল্লেখ কৰিছে তেখেতসকলে এটা অসাধু চক্ৰৰ লগত লগ লাগি মাটিখিনি বেদখল কৰাৰ কাৰণে বিভিন্ন সময়ত চক্ৰান্ত কৰি আছিল আৰু তাৰপিছত ভুক্তভোগীসকলে চক্ৰ বিষয়ক তাৰ কাৰণে অৱগত কৰে চক্ৰ বিষয়ে নিষ্পত্তি কৰাৰ কাৰণে আশ্বাস দিয়ে কিন্তু চক্ৰ বিষয়ে কোনো ধৰণৰ নিষ্পত্তি নকৰি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তলৈ এই মাটিৰ যেটো সমস্যা তাক ঠেলি দিয়ে আৰু তাত এটা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঙৰীয়াৰ টেবুলত ফাইল নং KRC/KRC/M 830/2022 ফাইল নম্বৰটো এতিয়াও আছে ঠিক আছে উপাধ্যক্ষ ডাঙৰীয়াৰ কথা হ'ল দীৰ্ঘদিন ধৰি ঘূৰি আছে এতিয়াও কোনো নিষ্পত্তি হোৱা নাই কি কাৰণে এজন ভূ মাফিয়াক যিজনে ভুৱা দলিল প্ৰস্তুত কৰিছে তাৰ পিছতো অভিযোগ দিয়াৰ পিছতো চক্ৰ বিষয় অতিৰিক্ত উপায়ুক্তই এই বিষয়ে বিহিত ব্যৱস্থা নললে তাৰ কাৰণে নিশ্চিতভাৱে ৰাজহ মন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে অনুৰোধ জনাইছো আমি সকলোৱে জানো উপাধ্যক্ষ ডাঙৰীয়া কিছুদিন আগতে সমগ্ৰ অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত চক্ৰ বিষয়ে মাটি বাৰী সম্পত্তি যিসকলে বিভিন্ন জড়িত যিসকলে ভূ মাফিয়া যিসকলে মাটিৰ লগত জড়িত চৰকাৰীভাৱে দালাল বুলি কোৱা হৈছিল নিখাটোৰ ভিতৰত অসমত হাজাৰ হাজাৰ গ্ৰেপ্তাৰ কৰিছিল কিন্তু তাৰ পিছতো যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশৰ পিছতো মহানগৰতে দিছপুৰৰ কাষতে এনেকুৱা ভূ মাফিয়া দপদপনি থাকে তেনেহ'লে আহি থকা দিনত আমাৰ ৰাজ্যখন কোন দিগত গতি কৰিব নিশ্চিতভাৱে সকলোৱে অনুমান কৰিব পাৰো আৰু আমি সকলোৱে জানো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নিৰ্দেশ দিছিল যে সকলো ফাইল 7 দিনৰ ভিতৰত নিষ্পত্তি হ'ব লাগে প্লিজ কনক্লুড এটা 2022 চনৰ ফাইল আজিৰ তাৰিখতো কিয় নিষ্পত্তি নহল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট কোনজন পুলিচ বিষয়া জড়িত চক্ৰ বিষয়াৰ কি ইণ্টাৰেষ্ট ইয়াতে আছে অতিৰিক্ত উপায়ুক্ত ডাঙৰীয়াৰ কি ইয়াতে ইণ্টাৰেষ্ট আছে এই কথাবিলাক নিশ্চিতভাৱে মাননীয় ৰাজহ মন্ত্ৰী ডাঙৰীয়াই দৃষ্টিগোচৰ কৰিলো আৰু অতি সোনকালে ইয়াৰ ওপৰত উপযুক্ত ব্যৱস্থা কৰি দুখীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনালো অনাৰেবল মিনিষ্টাৰ সন্মানীয় উপাধ্যক্ষ মহোদয় এই কথা স্পষ্ট যে এই চৰকাৰ অহাৰ লগে লগেই বিশেষকৈ ভূ মাফিয়া বা মধ্যভোগী বা মাটি দালাল আমি যি বুলিয়ে নকওঁ লাগে তেখেতসকলক আইনসংগত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰখন দায়িত্বভাৰ লোৱা দিনতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কঠোৰ নিৰ্দেশ দিছে আৰু নিশাটোৰ ভিতৰতে আমি সকলোৱে জানো প্ৰায় 772 জনৰ ওপৰো একেদিনে অসমৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰ পাছতো বাৰে বাৰে হকিয়নি দিয়া আছে যে কোনো ভূ মাফিয়াৰ দপদপনি নচলিব আৰু মাজে সময়ে চৰকাৰী বিষয়া যদি কৰবাত জড়িত থাকে লাট মণ্ডলেই হওক তেওঁলোকে হাত দাঙি আছে আপোনালোকে দেখি আছে চাৰ্কুল অফিচাৰ হওক ADC যি বিষয়ে নহওক এই মাটিৰ ভূ মাফিয়াৰ লগত জড়িত উচতনি দিয়া বা অন্যান্য দিশত যদি সহায় কৰে তেওঁলোকৰ ওপৰত আইনসংগত ব্যৱস্থা ল'বৰ কাৰণে ইতিমধ্যে জিলা উপায়ুক্তক আদি সকলো ধৰণৰ নিৰ্দেশ দিয়া আছে আৰু লগতে লেণ্ড গ্ৰেভিং এক্ট এখনো আছে 2010ৰ এই আইনখন যাতে আমি অধিক কাৰ্যকৰী কৰিব পাৰোঁ তাৰ কাৰণেও চৰকাৰে এতিয়া ব্যৱস্থা গ্ৰহণ কৰি আছে এতিয়া আমি শেহতীয়াকৈ যিটো বাতৰি সন্মানীয় বিধায়কজনে ইয়াত জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই আনিছে বিষয়টো আমাৰো দৃষ্টিগোচৰ হৈছে আৰু আমি ইতিমধ্যে এই বিষয়টো যোগাযোগ কৰাত আমি যিগৰাকী ঋণী কাকতি তেখেতৰ যিটো ডাক নম্বৰ ইয়াত পটা নম্বৰ দেখুৱাইছে সেইটোৰ লগত কোনো ৰিলেশ্যন নাই তেওঁৰ নামত বেলেগ এটা ডাক আছে আৰু তেখেতৰ তাত ইতিমধ্যে 652 ডাক 82 পটা নং ইয়াত এই ফাইলটোৰ ইতিমধ্যে জয়দেৱ দে আৰু ইয়াৰ ফাইলটো ইতিমধ্যে এনেকুৱা ধৰণৰ মাটি গ্ৰেভিং হৈ থাকিলে যেতিয়া পটাদাৰে আবেদন জনায় কোনোবাই দখল কৰিছে লগে লগে চাৰ্কুল অফিচাৰক আবেদন জনায় পুলিচ প্ৰশাসনকো জনায় লগে লগে তেখেতসকলে কি কৰে ইয়াতে হিয়াৰিং দিয়ে চাৰ্কুল অফিচাৰতো দিয়ে হিয়াৰিং আৰু ADC লেভেলৰ হিয়াৰিং হয় ইতিমধ্যে এতিয়া ইয়াৰ হিয়াৰিং হৈ গ'ল এই কেছটোৰ মই মাননীয় বিধায়কজনক জনাব বিচাৰিছোঁ 28 ফেব্ৰুৱাৰী 23 আৰু 30 মাৰ্চ 23ত এই 113 নম্বৰ ডাক আৰু 233 নম্বৰ পটাৰ দুটা হিয়াৰিং হৈ গৈছে কিন্তু এতিয়ালৈকে ফাইনেল ডিচিজন দিয়া নাই আমি এই কাৰণে ভাবিছোঁ যে এতিয়া মই আজি আপোনালোকক স্পষ্টভাৱে কৈছোঁ এই কেছটো বিশেষকৈ স্পেচিয়েলি এইটো ভেৰিফিকেশ্যন কৰিবৰ কাৰণে আমাৰ ৰাজহ বিভাগৰ এজন জইণ্ট ছেক্ৰেটাৰী বা ছেক্ৰেটাৰী লেভেলৰ এজন বিষয়া দি স্পেচিয়েলি এই কেছটোৰ কাৰণে মই নিযুক্তি দিম
আৰু যাতে খুব সোনকালে ইয়াৰ এটা ৰিপৰ্ট দি এই দুখীয়া দুৰ্ভগীয়া বিধৱা মহিলাগৰাকীয়েও যাতে ন্যায় পায় বা আৰু কোন কি প্ৰকাৰে জড়িত আছে গোটেই কথাখিনি আমাৰ ডিপাৰ্টমেণ্টক জমা দিব লাগিব নহ'লে আমি এই যিমানেই আইন ব্যৱস্থা নহওক লাগে মুখ্যমন্ত্ৰী মহোদয় আমি যিমানেই আমি এইবিলাক দালালৰ কথা কৈ নাথাকো লাগে দপদপনি থকাটো হয় নিশাৰ ভিতৰতে মানুহে মাটি ইয়াত কেনেধৰণে ম্যাদী পতা মাটি কেনেকৈ দখল কৰে নিথৰুৱা মানুহক এইটো অতি ন্যায় দিবৰ কাৰণে আমাৰ চৰকাৰ বদ্ধপৰিকৰ আৰু মই ভাবিছোঁ আমি আমাৰ চাৰ্কুল অফিচাৰসকলৰ মই ভাবোঁ যে আমাৰ বিশেষকৈ এই লাটমণ্ডলসকলৰ ওপৰত বেছি নিৰ্ভৰ কৰিবলগীয়া হয় সেইকাৰণে আমাৰ অকণ চাৰ্কুল অফিচাৰসকলক অলপ নলেজেবল কৰিব লাগিব আৰু তেওঁলোকক যিটো আমি যেনেধৰণে কৈ আছোঁ কেপাচিটি বিল্ডিং আহিব লাগিব যাতে ফিল্ডত গৈ যাতে ভেৰিফিকেশ্যন কৰিহে ছেটেলমেণ্টবিলাক হয় এনেধৰণে অকল ডিপেণ্ডেণ্ট হ'ব নালাগে কিছু ক্ষেত্ৰত এই কথাখিনিও আমাৰ বিভাগে আমি খুব ধুনীয়াকৈ আমি চিন্তা কৰি আছোঁ এই ভূমি সংক্ৰান্তীয় সকলো জটিলতা এইবিলাক দূৰ কৰিবৰ কাৰণে হয়তো আমি মিছন বসুন্ধৰা ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজ এনেকৈ আনি আছোঁ এতিয়া ৰাইজে বহুত ন্যায় পাইছে আমি ভাবোঁ আপোনালোক সকলোৱে সহযোগ ৰাখিলে এই দালাল চক্ৰক আমি তথ্য সহকাৰে প্ৰমাণ দিয়ক আৰু লগে লগে এইবিলাক আইনসংগত ব্যৱস্থা হ'বই ইয়াত কোনো ধৰণে চৰকাৰে কম বাজ নকৰে আমি আজি এতিয়া এই পবিত্ৰ এই বিধানসভাৰ পৰা মজিয়াৰ পৰা কৈছোঁ যাতে এনেকুৱা মানসিকতা হ'ব নালাগে মানুহৰ কৰ্মচাৰীসকল বিশেষকৈ তেওঁলোকে এটা ৰাইজক সেৱা কৰাৰ সুবিধা পাইছে লাটমণ্ডল চাৰ্কুল অফিচাৰ ADC আমাৰ যি SDLAC আমি যেনেধৰণে বহি ছেটেল দিব লাগে এইখিনি চাব লাগে আৰু ভূ মাফিয়াটোক আমি কোনো ক্ষেত্ৰতে সহ্য কৰা নহয় ইয়াক কঠোৰ হাতেৰে দমন কৰা হ'ব চৰকাৰে খালি তথ্যভিত্তিক প্ৰমাণটো আমাৰ হাতত লাগে আৰু ইতিমধ্যে এই দাগ নম্বৰ পটা নম্বৰ আমি সকলো ইতিমধ্যে যোগাৰ কৰিছোঁ আৰু বিশেষকৈ এই আমি সকলোৱে জানো এতিয়া এই যিটো মাটিৰ কথা আমি কৈ আছোঁ ইয়াতে আমাৰ যি চাৰ্কুল অফিচত তিনি জেগা মাটি আছে বৰমটৰীয়া সৰু মটৰীয়া আৰু ইয়াত আমাৰ ৰুক্মিণী নগৰ এইডোখৰত এই দাগটো কিন্তু তেওঁ সেই দাগটো পোৱা নগ'ল তেওঁ বেলেগ এটা গাঁৱত হ'ব এই দাগটোৰ সেই দাগটো এই তিনিটা আমাৰ এৰিয়াত নাই গতিকেলৈ ইয়াৰ আমি তেওঁক আমাৰ যিজন বিষয়াক আমি ইতিমধ্যে নিযুক্তি দিম 5 ইয়াতে 652 দাগ 82 পটা ইনি কাকতি যে পটাদাৰ সেইটোত এই দাগটোত নাই উল্লেখ তেওঁ বেলেগ দাগ আছে মই ক'লোঁ সেই দাগটোত তেখেতে ইতিমধ্যে দাগ নম্বৰ 386 আৰু পটা নম্বৰ 755 ঋণী কাকতি এজ পটাদাৰ হিচাপে এই দাগত আছে তেখেতৰ তেওঁ দাগ নম্বৰ পটা নম্বৰ এনেকুৱা ধৰণৰ খেলি মেলি হৈ থকাৰ কাৰণে আজি বাতৰিত হয়তো কথাটো অকণমান দাগ নম্বৰ পটা নম্বৰ ভুলকৈ ওলাইছে গতিকে এইখিনি আমি ঋণী কাকতিৰ নামত ইতিমধ্যে এই যিটো ফাইলৰ কথা কৈছে ADC লেভেলত থকা 830/22 এই ফাইলটোৰ ইতিমধ্যে হিয়াৰিং হৈ গৈছে দুবাৰ হিয়াৰিং হৈ গ'ল আৰু ইতিমধ্যে ফাইনেল ডিচিশ্যনটো ইতিমধ্যে জিলা উপায়ুক্ত ডাঙৰীয়া এইখিনি দিব গতিকেলৈ ইয়াত কোনো ধৰণৰ লেণ্ড গ্ৰেভিং হ'বলৈ দিয়া নহ'ব আৰু আমি স্পেচিয়েলি এজন অফিচাৰ দি এই বিষয়টো তদন্ত কৰোৱাই আমি সেই মহিলাগৰাকীক আমি ন্যায় দিম আৰু লগতে অন্যান্য যদি ক'ৰবাতো এনেকুৱা ধৰণৰ আছে আমি এইখিনিও আমি সতৰ্ক হ'বৰ কাৰণে আমি প্ৰশাসনৰ বিষয়াসকলক আমি লাটমণ্ডলসকলক সজাগ হ'বলৈ কৈছোঁ আমাৰ চাৰ্কুল অফিচাৰ হওক ADC ৰেভিনিউ এই লেণ্ড ছেটেলমেণ্ট এলটমেণ্টৰ ক্ষেত্ৰত জড়িত যিসকল আমাৰ সন্মানীয় বিষয়া আছে এই বিষয়াসকলক আমি সজাগ হৈ কামখিনি ন্যায়ভাৱে আন্তৰিকতাৰে ৰাইজক সেৱাৰ মনোভাৱেৰে কৰি চৰকাৰখনৰ যি লক্ষ্য আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে চিঞৰি আছে যে আমি সদায় গোটেইখনে কৈ আছোঁ আমাৰ মধ্যভোগী দালাল চক্ৰ এবাৰ উৎখাত কৰা হ'ব এই উৎখাত কৰা কাৰ্যত সকলোৱে সহযোগ ৰাখিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ মাননীয় মন্ত্ৰী মহোদয় যিহেতু বিষয়টো বিধৱা মহিলাৰ আপুনি পাৰ্চনেলি অলপ ইণ্টাৰেষ্ট লৈ পেলাই কেছটো নিজে চোৱা চিতা কৰিব ধন্যবাদ আজিৰ আৱাসী সভাৰ কাৰ্যসূচী নং 2 তাৰকীয় প্ৰশ্নৰ সময় মাননীয় অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 48 নং নিয়মৰ অধীনত মাননীয় সদস্য দেৱব্ৰত শইকীয়াৰ 3টা আৰু শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠৰ 3টা তাৰকীয় প্ৰশ্ন সময় আছে আপোনালোকে প্ৰশ্নখিনি উঠাব মাননীয় উপাধ্যক্ষ মহোদয় মই মাননীয় গৃহ বিভাগৰ মন্ত্ৰী মহোদয় প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেতে অনুগ্ৰহ কৰি জনাবনে যোৱা 23 মাৰ্চ 2023 তাৰিখে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ইকৰাবাৰীত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল নেকি ঘটনাৰ সবিশেষ অৱগত কৰিব আৰু এই সংক্ৰান্তত অপৰাধীক কৰায়ত্ব কৰা হ'লনে এই বিষয়ে জনাব আৰু এজন নাই গতিকে আপুনি ইয়াত লেক কৰাটোকে ধৰে আগৰ পিছে গতিকে এইটো আমি কুৱেশ্যনটো হৈছিল আনচাৰ দিব
আচ্ছা এইটো প্ৰশ্নৰ উত্তৰৰ পিছত আৰু দুটা প্ৰশ্ন আছে আৰু দেখা তিনিটা আছে সন্মানীয় একেলগে কৈ দিলোঁ তিনিটা একেলগে কৈ দিব আপুনি প্ৰশ্নখিনি কৰি লওক ডিপাৰ্টমেণ্ট বেলেগ যে ডিপাৰ্টমেণ্ট উত্তৰ দি দিয়া ৰেকৰ্ডত চাব তাকৰীয়া প্ৰশ্নৰ উত্তৰ আপোনাৰ এনেকুৱা হয় যে আমি লে কৰিলোঁ আৰু ইফালৰ পৰা আহে যে আমি গ্ৰহণ কৰিলোঁ কাৰণ যিহেতু দিয়াই হৈছে আগতে তেনেকুৱা হয় যোৱাবাৰ উত্তৰ দিছিলোঁ সেইকাৰণে এনেকুৱা এটা হৈ গ'ল সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্য আমিনুল ইছলাম জ্যেষ্ঠই অনা প্ৰশ্নৰ উত্তৰ যোৱা 23 মাৰ্চ 2023 তাৰিখে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ইকৰাবাৰীত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল যোৱা 24 মাৰ্চ 2023 তাৰিখে এজাহাৰকাৰী ৰৌতা ইকৰাবাৰীৰ নিবাসী শ্ৰী সুশান্ত দাসে ৰৌতা থানাত এখন এজাহাৰ দি জনায় যে যোৱা 23/3/2023 তাৰিখে মাজৰাতি কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁক মৃত্যু ঘটোৱাৰ উদ্দেশ্যে তেওঁৰ ঘৰলৈ এটা বোমা নিক্ষেপ কৰে বোমাটো বিস্ফোৰণৰ শব্দ শুনি ওচৰ চুবুৰীয়া মানুহ ওলাই অহাত দুৰ্বৃত্তসকল ঘটনাস্থলীৰ পৰা পলাই যায় দুৰ্বৃত্তসকলক কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন উগ্ৰপন্থী বুলি সন্দেহ কৰা হৈছে যিহেতু তেওঁলোকে আগতে এজাহাৰকাৰীৰ ভাতৃ পুষ্পেন্দ্ৰ দাসক হোৱাটছআপ নম্বৰ 880187740266 জৰিয়তে ধন দাবী পত্ৰ প্ৰেৰণ কৰিছিল এই সংক্ৰান্তত মুঠ 11জন সন্দেহযুক্ত অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে মাননীয় উপাধ্যক্ষ মহোদয় মোৰ আৰু এটা তাকৰীয়া প্ৰশ্ন পশুপালন ও পশু চিকিৎসা বিভাগৰ মন্ত্ৰীলৈ আছে যে তেখেতে অনুগ্ৰহ কৰি জনাবনে যোৱা 25 মাৰ্চলৈকে নগাঁও জিলাৰ গোশালাসমূহত কেইবাটাও পশুধনৰ মৃত্যু হোৱা সম্পৰ্কে চৰকাৰ অৱগতনে নগাঁও জিলাৰ কোন কোন গোশালাত এইকেইদিনত কিমান গোধনৰ মৃত্যু ঘটিছে আৰু ইয়াৰ কাৰণ কি এই গোশালাসমূহত এনেকে গোধনৰ মৃত্যু কিয় হৈছে তাৰ তদন্ত চৰকাৰে কৰিবনে আৰু এই বিষয়ত কি পদক্ষেপ গ্ৰহণ কৰিব সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া যোৱা ইংৰাজী 24 মাৰ্চৰ পৰা 25 মাৰ্চৰ ভিতৰত নগাঁও জিলাৰ জ্যোতি গোশালাত এটা পশুধনৰ মৃত্যু হৈছে এই বিষয়ে চৰকাৰ অৱগত চলিত বৰ্ষৰ 1 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত নগাঁও জিলাৰ কামধেনু গোশালাত 21টা পশুধনৰ মৃত্যু ঘটিছে উক্ত পশুধনসমূহ আঘাতপ্ৰাপ্ত হোৱাৰ ফলত মৃত্যুমুখত পৰিছে বুলি ঠাৱৰ কৰা হৈছে বিভাগে স্থিৰ কৰি দিয়া পশু চিকিৎসকসকলে গোশালাসমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি আহিছে আৰু পশুধনৰ পৰিপুষ্টিৰ লগতে পৰিৱেশৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ দিহা পৰামৰ্শ আগবঢ়াই আহিছে লগতে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি থকা হৈছে বিভাগে প্ৰয়োজন সাপেক্ষে বেমাৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক টিকাকৰণৰ ব্যৱস্থাও গ্ৰহণ কৰে তদুপৰি 23-24 বিত্তীয় বৰ্ষত বিভাগে দুৰ্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত ৰাজ্যৰ 5খন গোশালাৰ প্ৰতিখনকে 10 লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া মাননীয় সদস্য দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ মোৰ আৰু এটা আছিলে মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় গৃহ বিভাগৰ মন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি জনাবনে যোৱা 23/3/2023 তাৰিখে নগাঁও জিলাৰ বৰঘাটৰ ভোগদৈ ধাবাৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকাক গ্ৰেপ্তাৰ কৰাটো সত্যনে আৰু এই গ্ৰেপ্তাৰ কৰাৰ কাৰণ কি এই বিষয়ে চৰকাৰে সবিশেষ জনাব সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া যোৱা 23/3/2023 তাৰিখে নগাঁও জিলাৰ বৰঘাটৰ ভোগদৈ ধাবাৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকাক নগাঁও থানাৰ গোচৰ নম্বৰ 302/23 US 370 IPC 376 IPC RW section 3457 of Immortal Traffic Prevention Act ভাৰতীয় দণ্ডবিধি আইনৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰাটো সত্য গ্ৰেপ্তাৰৰ কাৰণ হ'ল ৰাতুল হাজৰিকাই